মই কৈছো অনাৰেবল মেম্বাৰ ধৰ্মেশ্বৰ কোঁৱৰ 3 মিনিট কোৱাৰ কাৰণে ধন্যবাদ জনাইছো সুযোগ দিয়াৰ কাৰণে ধন্যবাদ স্যাৰ সন্মানীয় অধ্যক্ষ মহোদয় 2-3 মিনিটত হেক কৰিব আমি ৰিপ্লাই ল'বলৈ 5 মিনিট টাইম আছে উপাধ্যক্ষ মহোদয় এই যি বিৰোধীয়ে আমাৰ শিশু মহিলা আৰু শিশু কল্যাণ বিভাগৰ যি পুঁজিকৰ্তনৰ প্ৰস্তাৱ আনিছে তাৰ সম্পূৰ্ণ বিৰোধিতা কৰি মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ যিহেতু যিটো সমাজ কল্যাণ বিভাগ এটা গুৰুত্বপূৰ্ণ বিভাগ আমাৰ অসম চৰকাৰৰ এই বিভাগত আমাৰ মহিলা আৰু শিশুসকলৰ সৰ্বাংগীন উন্নয়নৰ দিশসমূহ জড়িত হৈ আছে যিহেতু বিশেষকৈ শিশুসকলৰ পুষ্টিকৰ খাদ্যকে ধৰি মহিলাসকলৰ পুষ্টিকৰ খাদ্যকে ধৰি সকলোবিলাক আমাৰ এই সমাজ কল্যাণ বিভাগৰ জৰিয়তে কৰা হয় আৰু এই সমাজ কল্যাণ বিভাগত আমাৰ কেইবাটাও আঁচনি জড়িত হৈ আছে যিবিলাক আঁচনিৰ জৰিয়তে আমাৰ এই মহিলা আৰু শিশুসকলক সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰখনত অৰিহণা যোগাইছে যিহেতু যিবিলাক আঁচনিৰ জৰিয়তে অন্ততঃ এই আমাৰ একক অৱস্থান কেন্দ্ৰ অৰ্থাৎ একক অৱস্থান কেন্দ্ৰত যিসকল মহিলাৰ যিসকল মহিলা নিৰ্যাতিত উৎপীড়িত হৈ ঘৰত বা মানসিকভাৱে উৎপীড়ন হয় সেইসকল মহিলাক সেই একক অৱস্থান কেন্দ্ৰত আনি তেওঁলোকক অন্ততঃ 5টা দিন ৰাখি ঘৰলৈ ঘূৰি যোৱা এটা পৰিৱেশ গঢ়িব বিচাৰে কিন্তু যদি 5টা দিনত সেই পৰিৱেশ ঘূৰাই নাপায় তেতিয়া 3টা বছৰ তেওঁলোকক এটা শক্তি সদন নামৰ এটা আঁচনিৰ জৰিয়তে এটা কেন্দ্ৰত ৰখা হয় যিহেতু সেই কেন্দ্ৰত সেই মহিলাসকলক সম্পূৰ্ণ এটা প্ৰশিক্ষণ দি বা প্ৰশিক্ষাতি কৰি তেখেতসকলক স্বাৱলম্বী হোৱা এটা ৰাস্তা দিয়া এটা ব্যৱস্থা আমাৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে কৰা হয় আৰু লগতে তাৰোপৰি আমাৰ যিটো পোষণ আঁচনিৰ জৰিয়তে মহিলাসকলক যিসকল আমাৰ গৰ্ভৱতী মহিলাসকলক পুষ্টিকৰ যিসকল পুষ্টিহীনতাত ভোগে তেখেতসকলক পুষ্টিকৰ খাদ্য যোগান ধৰা লগতে পুষ্টিহীনতাত ভুগি থকা শিশুসকলকো পুষ্টিকৰ খাদ্য যোগান ধৰা যি আঁচনি এই আঁচনিৰ জৰিয়তে সকলো আমাৰ অংগনবাড়ী কেন্দ্ৰসমূহত তেনেধৰণে ব্যৱস্থা কৰি থকা হৈছে আৰু এই অংগনবাড়ী কেন্দ্ৰসমূহ যিটো আগত অংগনবাড়ী কেন্দ্ৰসমূহ যিটো অৱস্থাত আছিল সেই অৱস্থাৰ পৰা বৰ্তমান আমাৰ চৰকাৰে অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল প্ৰচেষ্টাত আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ে আমাৰ 4,000ৰো অধিক অংগনবাড়ী কেন্দ্ৰ মডেল অংগনবাড়ী কেন্দ্ৰলৈ উন্নীতকৰণৰ যি অনুমোদন জনালে আৰু সেই অনুমোদনৰ সাপেক্ষে এতিয়া 1,000ৰো অধিক অংগনবাড়ী চেণ্টাৰ মডেল অংগনবাড়ী চেণ্টাৰলৈ উন্নীত কৰা হৈছে আৰু বাকীখিনি কৰিবৰ কাৰণে শেষ পৰ্যায়ত আছে বুলি আমি গম পাইছোঁ গতিকে এনেধৰণে যি আমাৰ অংগনবাড়ী চেণ্টাৰ 61,700ৰো অধিক অংগনবাড়ী চেণ্টাৰ আছে এই অংগনবাড়ী চেণ্টাৰসমূহ আগৰ পৰ্যায়ত আমি চিন্তা কৰিলে দেখিবলৈ পাওঁ যে সঁচাকৈ গৰু গোহালি সদৃশ আছিল কিন্তু আজি আমাৰ চৰকাৰে যিটো পৰ্যায়লৈ আমাৰ অংগনবাড়ী চেণ্টাৰসমূহ নিছে এই চেণ্টাৰসমূহক আমি অন্ততঃ আঁতৰৰ পৰা দেখিলে ক'ব পাৰি যে শিশুসকলে যে সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰখনত যিখিনি পাব লাগে সকলোখিনি পাবলৈ সক্ষম হৈছে গতিকে আজি আমাৰ মহিলা আৰু শিশুসকলক সাজেশ্যন আছে যদি দিয়ক সময়টো একদম শিশু আৰু মহিলাসকলক যি ধৰণে আগুৱাই নিব লাগে এখন দেশৰ নাগৰিক হিচাপে গঢ়ি তুলিবলৈ হ'লে শিশুসকলক কি ধৰণে আমি আগুৱাব লাগে সেইখিনি সকলোখিনি আমাৰ সমাজ কল্যাণ বিভাগে কৰিবলৈ চেষ্টা কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী অশেষ প্ৰচেষ্টাত গতিকে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে যি বেটি বচাও বেটি পঢ়াও এই আঁচনিৰ অধীনত যিখিনি আমাক দিবলৈ চেষ্টা কৰিছে সকলোকে এইখিনি আমি সফল হৈছে বুলি ভাবিছোঁ গতিকে বিৰোধীয়ে যি আমাৰ এই প্ৰস্তাৱ আনিছে পুঁজিকৰ্তনৰ প্ৰস্তাৱ আনিছে এটা সম্পূৰ্ণ বিৰোধিতা কৰি মই আজি এই বক্তব্য আগবঢ়ালোঁ ধন্যবাদ মেম্বাৰ চেয়াৰমেন আলী only 2 minutes মাননীয় উপাধ্যক্ষ মহোদয় to the point মই বিৰোধী পক্ষৰ বিধায়ক হোৱা সত্ত্বেও মাননীয় মন্ত্ৰী মহোদয় মোৰ সমষ্টিত 15টা মডেল অংগনবাড়ী চেণ্টাৰ দিয়াৰ কাৰণে মই তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ মাননীয় উপাধ্যক্ষ মহোদয় এই সদনৰ জ্ঞাতাৰ্থে জনাব খোজো যে দলমত নিৰ্বিশেষে বাইদেউৰ প্ৰতি মোৰ অশেষ শ্ৰদ্ধা আৰু ভক্তি আছে আৰু মোৰ এইটো বাইদেউও মোক
নিজৰ ভাইটিৰ নিচিনা যথেষ্ট মৰম আৰু স্নেহ কৰে বুলি মোৰ গভীৰ বিশ্বাস আছে আৰু সেই গভীৰ বিশ্বাস থকা কাৰণেই ৰুলিং পাৰ্টিৰ কোনোবাই 40টা পাইছে বিৰোধী পক্ষৰ কোনোবাই 20টা পাইছে 25টা পাইছে আৰু মই 15টা পাইছোঁ মই অন্তৰত অকণো বিষ অনুভৱ কৰা নাই কাৰণ বাইদেউৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আৰু ভক্তি আছে মাননীয় উপাধ্যক্ষ মহোদয় 15টা চেণ্টাৰৰ কনষ্ট্ৰাকশ্যন কমিটি মই ৰিকমেণ্ড কৰিছিলোঁ দেখিলোঁ মাত্ৰ 7টাহে মোৰ মতে হৈছে 8টা হোৱা নাই মই ভাবিলোঁ কোনোবা বোধহয় বিজেপি কৰ্মীক দিছে সেইকাৰণে বোধহয় মোক দিয়া নাই এতিয়া জাষ্ট আপোনাৰ জ্ঞাতাৰ্থে মন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে জনাওঁ এই মন্ত্ৰী মহোদয়ে আমাৰ ডিষ্ট্ৰিক্ট মিনিষ্টাৰে দিয়া কনষ্ট্ৰাকশ্যন কমিটিৰ চেয়াৰমেনবোৰ 4টামান নাম মই কৈ দিছোঁ হাফিজুল ইছলাম কয়েদ আলী কাজিমুদ্দিন ইমান আলী এইবোৰ মানুহ কেতিয়াৰ পৰা বিজেপিৰ কৰ্মী নেতা হ'ল নেজানো এইবোৰ আচলতে কোনো দলেই নাই যেতিয়া যিটো দল আহে সেই দলৰ দালালি কৰে এতিয়া মাননীয় উপাধ্যক্ষ মহোদয় কথাটো হ'ল যে যদি মোৰ সমষ্টিৰ পৰা বিজেপি দলৰ বিধায়ক হয় তেতিয়াহ'লে মই জিলা মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে গোটেইকেইটাই আপোনালোকৰ মতেই কৰক মোৰ এটাও দিব নালাগে যদিহে আপোনালোকৰ বিধায়ক নহয় তেতিয়াহ'লেতো এইবোৰ কৰি পেলাই আৰু এই যে যিবোৰে পাইছে মাজত কোনোবা এটা লেভেলত কিছু আদান প্ৰদান হৈছে মই আৰু বিশেষ নকওঁ হ'ব এতিয়া কথা হ'ল যদিহে ছাৰ লাষ্ট মিনিট ভাল কথা কৈ আছোঁ চবে গালি পাৰিলে নহয় ছাৰ বাইদেউক অলপ মই ভাল কথা কৈ আছোঁ এতিয়া কথা হ'ল যে যদিহে আপোনালোকৰ দলৰ পৰা বিধায়ক নহয় তেতিয়াহ'লে এইবোৰ কৰি পেলাই মিছামিছি অংগনবাদী কেন্দ্ৰবোৰ নষ্ট কৰাতকৈ মোৰ মতে যাতে হয় আৰু এটা কথা মাননীয় উপাধ্যক্ষ মহোদয় হয় মই কৈছোঁ যে পাকঘৰৰ পৰাও বিজেপি যাব কিন্তু 5টামান কাম কৰিব লাগিব মুখ্যমন্ত্ৰী মহোদয়ক এতিয়া মই বাইদেউকো জনাইছোঁ যে নেলি চাউল খোৱা বাছবাৰী নৰসিংবাৰী কংগ্ৰেছে অন্যায় কৰিলে শ নিৰী মানুহ হত্যা কৰিলে আপোনালোকে ন্যায় কৰক নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰক চৰমাটিৰ পট্টা দিয়ক 20টা ৱাকফ সম্পত্তি উদ্ধাৰ কৰক বাগবৰৰ পৰাও বিজেপি বিধায়ক জিকিব মই তেতিয়া এটাও ৰিকমেণ্ড নকৰোঁ থ্যাংক ইউ ভেৰি মাচ ধন্যবাদ অনাৰেবল মিনিষ্টাৰ প্লিজ কনক্লুড অনাৰেবল মিনিষ্টাৰ উপাধ্যক্ষ সময় কিমান আছে এতিয়া 2টা বাজিছে আমাৰ সময় নিৰ্ধাৰিত সময় শেষ কিন্তু BSCত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি বাইদেৱে আজি লাঞ্চৰো ব্যৱস্থা কৰিছে গতিকে এজন দুজনকৈ গৈ পেলাই লাঞ্চো কৰি থাকিব আমি কণ্টিনিউ কৰিম শেষ নোহোৱালৈকে ৰিপ্লাইটো আমি লৈ লওঁ সদনৰ অনুমতি সাপেক্ষে ৰিপ্লাই বাইদেৱে 30 মিনিট বিচাৰিছিলে 30 মিনিটছ ৰিপ্লাই কাৰণে বাইদেউ দিছোঁ লাগিলে 1-2 মিনিট ইফাল সিফাল হ'লেও আপত্তি মস্পলি নাথাকিব আপোনালোকৰ অনাৰেবল মিনিষ্টাৰ উপাধ্যক্ষ মহোদয় আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ যিটো কৰ্তন প্ৰস্তাৱ এই কৰ্তন প্ৰস্তাৱত উপাধ্যক্ষ মহোদয় মাননীয় যথেষ্টখিনি সদস্যই অংশগ্ৰহণ কৰিছে মই তেখেতসকলৰ নামসমূহ গাব খোজা নাই প্ৰত্যেকজন ইয়াত অংশগ্ৰহণ কৰা মাননীয় সদস্যকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ কৰ্তন প্ৰস্তাৱৰ মাধ্যমেৰে বিধায়কসকলে এটা বিভাগৰ ওপৰত তেওঁলোকৰ জানিবলগীয়া কথাখিনি বা তেওঁলোকৰ নিজা সমষ্টি বা তেওঁলোকে দিবলগীয়া পৰামৰ্শখিনি আগবঢ়ায় আৰু সেইটো এটা আচলতে পৰম্পৰা গতিকে আমি সেইটো সদায় কৰ্তন প্ৰস্তাৱ অনাৰ কাৰণেই যে মই কিবা বিধায়কসকলক বেয়া পাইছোঁ সেইটো কথা নহয় মই স্পষ্টভাৱে কৈছোঁ যে সকলো মাননীয় বিধায়ককে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ কাৰণ বিভাগটোক যেতিয়া আপোনালোকে সমালোচনা কৰিব পজিটিভে নিগেটিভে হওক তেতিয়া মন্ত্ৰীজনৰ কেতিয়াবা সুবিধা হয় কাৰণ মই হয়তো কিবা এটা মই দেখা নাছিলোঁ আপোনালোকে সেই দিশটো মোক দেখুৱাই দিছে গতিকে মোৰ উদ্দেশ্য সেইটো যে এটা পজিটিভ দিশেৰে মহিলা আৰু শিশু কল্যাণ যিটো বিভাগ এই বিভাগটোক আমি আগুৱাই লৈ যাব লাগে উপাধ্যক্ষ মহোদয় আমাৰ ৰাজ্যখনত প্ৰায় 49% মহিলা শিশু এটা যথেষ্টখিনি সংখ্যক আমাৰ ৰাজ্যখনত শিশু আছে মহিলা আৰু শিশুৱে যদি আমি এই সকল লোকক কল্যাণ কৰিব নোৱাৰোঁ বিকাশ কৰিব নোৱাৰোঁ আমি ৰাজ্যখন কেতিয়াও বিকশিত হৈছে বুলি আমি সঁচা অৰ্থত ক'ব নোৱাৰোঁ এইটো অতি অপ্ৰিয় হ'লেও সত্য আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই মই এই বিভাগৰ দায়িত্ব দিছিল তেতিয়াই কৈছিল যে এই বিভাগটোক এটা নতুনত্ব আনিব লাগে আজি বিভিন্ন মাননীয় সদস্যসকলে কৈছে কেতিয়াবা কি হয় মই যদি পানী আপোনালোকে পেলোৱা পানী ওপৰলৈ পঠিয়াও নিজৰ মূৰতে পৰিব
সেইখিনি কথা মই নাযাওঁ পজিটিভ যিখিনি দিশ আছে মই সেইখিনি কথাই ক'ম যে সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়ে যেতিয়া মোক ক'লে যে বিভাগটো নতুনত্ব দিব লাগে তেতিয়া আমি সেই প্ৰথম দিনৰ সভাখনতে আমি কিছু সিদ্ধান্ত লৈছিলোঁ যে এই বিভাগটোক আমি কেনেধৰণে কিছু নতুনত্ব আনিব পাৰোঁ মহিলা আৰু শিশু উন্নয়ন বিভাগ বুলি ক'লে কেৱল আমি অংগনবাড়ী কেন্দ্ৰ বা ICDS প্ৰজেক্ট এটোৱে নহয় বিশাল এখন ক্ষেত্ৰ আমাৰ বহুতো মাননীয় বিধায়কে কিছুমান উনুকিয়াইছে যে মহিলা এগৰাকীৰ শাৰীৰিক মানসিক বিকাশ শিশুৰ মানসিক বিকাশ শাৰীৰিক বিকাশ দিব্যাংগসকল আছে বৃদ্ধসকল আছে বা গোটেই সমাজখনে সামগ্ৰিকভাৱে কিশোৰী গোটেইখিনিকে একেবাৰে জন্মৰ গৰ্ভাৱস্থাৰ পৰা একেবাৰে বৃদ্ধ অৱস্থালৈ গোটেই এই বৃহৎ সমাজখনৰ কাৰণে আচলতে এই বিভাগটো কিছু দায়িত্ব দিছে কিন্তু ইয়াৰ লগতে গোটেই সমাজখন ইয়াত জড়িত হৈ আছে আৰু সেইকাৰণে ইয়াৰ যিবিলাক আঁচনি আছে আপোনালোকে দেখিব যে ইয়াৰ লগত NGO সকলক দায়িত্ব দিয়া হৈছে বা সামাজিকভাৱে সকলোকে দায়বদ্ধ কৰা হৈছে আৰু প্ৰত্যেকখন আঁচনিতে ইয়াৰ মহিলা আৰু শিশু বিকাশৰ যিবোৰ ICDS প্ৰজেক্ট আছে এই ICDS প্ৰজেক্টত আমাৰ MLA সকলক বিধায়কসকলক মনিটৰিং কমিটিৰ চেয়াৰমেন পতা হৈছে গতিকে বিধায়কসকলক মই আপোনালোকৰ দায়িত্বটো এই সোঁৱৰাব খুজিছোঁ এই কাৰণে যে এই বিভাগটো কাৰণ বিশাল সমাজখনক যদি আমি আগুৱাই লৈ যাব লাগে কেইটামান আঁচনি পৰিসৰত এই বিভাগটো সোমাই থকা নাই কিছুমান কথা এনেকুৱা অখিল গগৈ ডাঙৰীয়া কিছুমান কথা এনেকুৱা যে মানুহক আমি মটিভেশ্যন কৰিব লাগিব আজি আমি পুষ্টিকৰ খাদ্য মানে এনেকুৱা নহয় অধ্যক্ষ মহোদয় যে এগৰাকী মহিলাক আমি পুষ্টিকৰ খাদ্য চৰকাৰীভাৱে দিব লাগে তেওঁৰ খাদ্য অভ্যাসটো কেনেধৰণে গঢ়ি তুলিব পাৰোঁ সেইটো এটা অতি জৰুৰী কথা আজি চৰ এৰিয়াত আপোনালোকে যাব চাহ বাগানবিলাকত আপোনালোকে যাব উপাধ্যক্ষ মহোদয় মই নিজে মোৰ সমষ্টিত বহুতো চাহ বাগান আছে আমাৰ উজনি অসমৰ সকলো চাহ বাগান আছে সকলকে ডাঙৰ কথা আপুনি নিজেও দেখিছে যে চাহ বাগিচাৰ এজন লোকে কি খায় তেওঁৰ খাদ্যাভ্যাসটো কি ৰাতিপুৱা লাল চাহ একাপ নিমখ খাব লাল চাহ নিমখ খায় ভাত খোৱাৰ লগতে তেওঁ নিমখ ভাত খাব বা অকণমান মাছ বা অকণমান মাংস ল'লে সেইটোৱে যে পৰিপুষ্টিৰ শেষ নহয় সেইখিনি কথা তেওঁলোকক জনোৱাৰ বহুত প্ৰয়োজনীয়তা আছে আৰু সেইটোৱে হৈছে ছ'চিয়েল ৰেছপঞ্চিবিলিটি মই বিধায়কসকলক অনুৰোধ জনাম যে আপোনালোকে নেতৃত্ব বহন কৰিব লাগিব মই আগতেও কৈছোঁ যে আপোনালোকে নিজৰ নিজৰ সমষ্টিত 126টা সমষ্টিত আমি 126জন বিধায়কে আমি নেতৃত্ব বহন কৰিব লাগিব কাৰণ আমাক সামাজিকভাৱে দায়িত্ব দিয়া হৈছে আৰু আমাৰ সমষ্টিৰ লোকসকলক আমি জানো মোৰ সমষ্টিৰ কোনখিনি মানুহ পিছ পৰি আছে সামাজিকভাৱে সেই নেতৃত্ব আমাৰ লোৱাৰ অতি প্ৰয়োজন কাৰণ চৰকাৰী আঁচনিবিলাক বহুত আছে সেইখিনি আঁচনিত তথাপি সকলোকে ডাঙৰ কথা এই বিভাগটো হৈছে সামাজিক সজাগতা ছ'চিয়েল এৱাৰনেছ সামাজিক সজাগতা বহু ক্ষেত্ৰত আমি সামাজিক আঁচনিবিলাক আমি গ্ৰহণ কৰোঁ কিন্তু সেই আঁচনিখন 100% বা আমি বিচৰা ধৰণে আমি সেই আঁচনিখন সফল কেতিয়া হ'ব যেতিয়া আমি নিজে জড়িত হৈ পাৰিম গতিকে মই প্ৰথমতে বিধায়কসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে হয়তো বহু কথা আপোনালোকে নাজানিব পাৰে আপোনালোকে যদি মাহেকত আপোনালোকে যিখন ভিজিলেন্স এণ্ড মনিটৰিং কমিটি সভা পাতে মই সকলোকে আমন্ত্ৰণ হ'ম মই অনুৰোধ জনাইছোঁ যে আপোনালোকে প্ৰত্যেক মাহত এতিয়া 2 বছৰ সময় আছে আমাৰ 3 বছৰ গ'ল এই 2 বছৰত আপোনালোকে যদি 15 দিন বা 15 দিনৰ অন্তত বা এমাহত যদি আপুনি ভিজিলেন্স এণ্ড মনিটৰিং কমিটি মিটিং পাতে আৰু সেই মিটিঙৰ যদি মাইনাছ আপোনালোকে দিয়ে মই আপোনাক আজিয়ে সভাখনত মই কথা দিছোঁ যে সেই মাইনাছবিলাক মই নিজে পঢ়িম আৰু পঢ়ি পেলাই তাত আমি একশ্যন টেকেন কৰিবৰ কাৰণে মই চেষ্টা কৰিম প্ৰথমতে মোৰ ফালৰ পৰা এইটো প্ৰতিশ্ৰুতি দিছোঁ কাৰণ বহু কথা কি হয় এটা আমাৰ গেপ থাকে আমি আজি আপোনালোকে কৈছে যে ডিলিমিটেডৰ সময়ত আমি কি গাইডলাইনছ দিছিলোঁ মই বিষয়াসকলক CDP-সকলক গুৱাহাটীত যেতিয়া সভা হৈছিল ৰিভিউ মিটিঙত মই বাৰম্বাৰ কৈছিলোঁ যে আমাৰ গৌৰীপুৰৰ বিধায়ক ডাঙৰীয়াই কৈছে মই তেখেতসকলক এইটো কথা কৈছিলোঁ যে তাত লিখিও দিছিলোঁ যে আপোনালোকে গৈ পেলাই বিধায়কসকলক সুধিব কাৰণ মই নিজে এগৰাকী বিধায়ক মই জানো যে মোৰ সমষ্টিত কোনটো যদি আমি অংগনবাড়ী কেন্দ্ৰ মই সাবজিম কৰিব লাগে বা কোনটো মিলাব লাগে কোনটো নিমিলাব লাগে সেইটো মোৰ নখদৰ্পণত থাকিব সেইখিনি কথা মই তেওঁলোকক কৈছিলোঁ যদি এতিয়াও মই আপোনালোকক কৈছোঁ তেনেকুৱা ধৰণৰ কিবা যদি ডিলিমিটেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ পৰামৰ্শ আছে সেই পৰামৰ্শ আপোনালোকে 15 দিনৰ ভিতৰত মোক আপোনালোকে দিব সেই পৰামৰ্শখিনি আমি আগন্তুক যেতিয়া কেবিনেটত এইখিনি পাছ কৰিব লাগিব আমি সংশোধনী আমি এতিয়াও কৰা নাই এতিয়াও সময় আছে 15 দিনৰ ভিতৰত ডিলিমিটেশ্যনৰ ক্ষেত্ৰত যদি আপোনালোকৰ ব্লকবিলাকৰ ডিলিমিটেশ্যনৰ ক্ষেত্ৰত কিবা সমস্যা আছে আপোনালোকক মই দিবলৈ অনুৰোধ জনাইছোঁ দ্বিতীয়তে আহিছোঁ আঁচনিবিলাক উপাধ্যক্ষ মহোদয় আঁচনি আমি বিশেষভাৱে আমাৰ বিভাগৰ কেইবাখনো আঁচনি আছে তাৰ ভিতৰত যিখন বৃহৎ আঁচনি আছে সেইখন হৈছে ICDS প্ৰজেক্ট সংহত শিশু বিকাশ সেৱা আঁচনি আৰু এই আঁচনিত আজি আপোনালোকে মোক যিখিনি পুঁজি দিব সেই পুঁজিৰ এটা বৃহৎ অংশ আমি কাক দিছোঁ ICDS আঁচনিত আমি এটা বৃহৎ অংশ দিছোঁ আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকা কাৰণ সকলোৰে মুখত মই সেইটোৱে শুনিলোঁ আপোনালোকে উপাধ্যক্ষ মহোদয় চাওক যে সংসদৰ
শিশু বিকাশ সেৱা আঁচনিখন কেন্দ্ৰীয় চৰকাৰে এটা পুঁজি আমাক দিয়ে আৰু আমি ষ্টেট শ্বেয়াৰ এটা দিওঁ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল মূলতঃ তেওঁলোক স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়ায় আৰু তেওঁলোকক আমি এতিয়ালৈকে বছৰেকত মানে আমাৰ দৰমহা হিচাপে নহয় দৰমহা নহয় মাননি হিচাপে তেওঁলোকক আমি মাহেকত আমি বছৰেকত আমি 688.98 কোটি ব্যয় কৰি আহিছোঁ তাৰমানে কি মুঠ বাজেটখনৰ কিমান অংশ গৈছে যে 689 কোটি টকা তেওঁলোকক আমি ব্যয় কৰি আছোঁ আৰু ইয়াৰে ৰাজ্য চৰকাৰৰ অংশ হৈছে 211.14 কোটি টকা গতিকে আমি অধ্যক্ষ মহোদয় আমি তেওঁলোকক সন্মান সহকাৰে আমি যিমানখিনি কৰিব পাৰোঁ সময় কৰি আহিছোঁ এটা সময়ত মই এই বিভাগৰ আগৰ সময়ছোৱাত 2 বছৰৰ কাৰণে মন্ত্ৰী আছিলোঁ সেই 2 বছৰত অংগনবাড়ী কৰ্মীসকলৰ তেওঁলোকৰ মাননি আছিল কৰ্মীগৰাকীৰ 1000 টকা আৰু যিগৰাকী তেওঁলোকৰ মানে সহায়িকা আছে তেওঁৰ 500 টকা আছিল আৰু আপুনি জানি আচৰিত হ'ব অধ্যক্ষ মহোদয় সেই পইচাখিনি কি কৰে হাতত দি দিয়ে কোনোবা এজন মানে হাতত দিয়ে যেতিয়া মই প্ৰথম বিভাগৰ দায়িত্ব ল'লোঁ লোৱাৰ মই নিজে আচৰিত হ'লোঁ যে অংগনবাড়ী কেন্দ্ৰৰ পইচা বা কৰ্মী সহায়িকাৰ মাননি কেনেকৈ দিয়া হয় তেওঁৰ হাততে দিয়ে পইচাখিনি তেওঁলোকৰ ডিষ্ট্ৰিক্ট অফিচাৰ বা CDPO কোনোবা এগৰাকীয়ে হাতে হাতে পইচাটো বিলায় কিমান ধন হৰলকি হৈছিল আপোনালোকে নতুন বিধায়ক নাজানে সেই অৱস্থাত মই এই বিভাগটো দেখিছোঁ মই নিজে আচৰিত খালোঁ যে এনেকৈতো বিভাগ চলিব নোৱাৰে 500 টকা 1000 টকা কোনোবাই যদি 1000 টকা পাইছে নিবলৈ আহিবলৈ পইচা তাতো বোলে 200 টকা নাইকিয়া হৈ যায় মই বোলে এনেকৈ বিভাগ নচলিব তাৰপিছত মই সিদ্ধান্ত ল'লোঁ তেখেতসকলক ক'লোঁ মাতি আনি যে আপোনালোকে চবে বেংক একাউণ্ট খোলক বহুতো অংগনবাড়ী সহায়িকা আৰু কৰ্মীসকল মোৰ ওচৰলৈ আহি গ'লে নুখোলোঁ বাইদেউ কিয় নুখোলে যে বেংক একাউণ্ট খুলিবৰ কাৰণে 500 টকা আমি ভৰাব লাগে তাৰপিছত মই জোৰ জবস্তি তেওঁলোকক মই বিনয়ৰে মানে অনুৰোধ জনালোঁ যে আপোনালোকে বেংক একাউণ্ট খুলিবই লাগিব আপোনালোকে যিকেইটা পইচা পাইছে 1000 টকাই পাওক 500 টকাই পাওক ট্ৰান্সপাৰেণ্ট হ'ব লাগিব স্বচ্ছ হ'ব লাগিব বেংকৰ জৰিয়তেহে মই পইচা দিম নহ'লে মই কিন্তু পইচাই দিব নোৱাৰিম এনেকৈ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত অধ্যক্ষ মহোদয় বেংক একাউণ্ট খোলা হ'ল আৰু কৰ্মীসকল তেতিয়াৰ পৰা মাননি পোৱা আৰম্ভণি হ'ল এইটোৱে কথা চাওক কেনেকুৱা ধৰণৰ অৱস্থা আছিল তাত 1000 টকা ল'বলৈ বেংক একাউণ্ট নাই তাৰপিছত অখিল গগৈ ডাঙৰীয়া মই কেইটামান কথাই ক'ম সময় যিহেতু ক'ম যে আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল আমি যিটো প্ৰচিডিউৰে তেওঁলোকক আমি মানে তেওঁলোকক আমি এই স্বেচ্ছামূলক সেৱা তেওঁলোকক আগবঢ়াবৰ কাৰণে যিটো দিছোঁ এটা সময় এনেকুৱা আছিল মই হাউচত বহুত ফেচ কৰিব লগা হৈছিল কটন প্ৰস্তাৱ আগতেও মই আহিছিলোঁ সেইখিনি সময়ত কি হৈছিলে যে সম্পূৰ্ণ ধৰণে এই অংগনবাড়ী কৰ্মী আৰু সহায়িকাবিলাকক এটা সময়ত নিযুক্তি দিয়া হোৱা নাছিলে সেইবিলাক আৰু বেছি খুচৰিবলৈ নাযাওঁ অধ্যক্ষ মহোদয় তাৰপিছত মই নিজে গাইডলাইন্স বনালোঁ সেইখিনি সময়ত গাইডলাইন্স বনাই এনেকুৱা কৰিলোঁ যে কোনো ধৰণৰ তাত যাতে নিযুক্তিত খেলি মেলি নাথাকে তাৰ পৰা আৰম্ভণি হ'ল গৈ গৈ এতিয়া আপোনালোকে 3টা বছৰ অধ্যক্ষ মহোদয় আমাৰ কোনো বিধায়কে মোক এখন স্লিপ দিয়া নাই যে অংগনবাড়ী কৰ্মী এগৰাকী মোৰ মতে হ'ব লাগে এগৰাকী মোৰ মতে হ'ব লাগে কিন্তু একচেপ্ট অখিল গগৈ ডাঙৰীয়াই দিছে অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াই মোক এখন দিছে হয় বাইদেউ নহ'লে আপোনালোকৰ বিজেপিয়ে দিয়ে তাৰমানে আপুনি দিছে গোটেই প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক আপুনি মই এইটোৱে কৈছোঁ যে আমি ৰিপ্লাইটো দিবলৈ নহয় ছাৰ যিহেতু কথাটো উলিয়াইছে ৰিপ্লাইটো শুনক তাত যিমান এপইণ্টমেণ্ট দিয়ে চব বিজেপিয়ে এপইণ্টমেণ্ট দিয়ে ৰিপ্লাইটো দিব পিছত আপুনি কিবা ক'ব লগা থাকিলে ক'ব নহয় পিছততো ক'ত ক'বলৈ দিব অধ্যক্ষ মহোদয় মই বিজেপিয়ে এপইণ্টমেণ্ট দিয়ে দায়িত্ব সহকাৰে কৈছোঁ কোনো বিজেপিয়ে দিব নোৱাৰে বিজেপিয়ে এপইণ্টমেণ্ট দিয়ে ইয়াৰ আগৰ যিমানবিলাক দিছে বিজেপিয়ে এপইণ্টমেণ্ট দিছে আৰু সেইটো যাতে এই এপইণ্টমেণ্ট হৈছে অধ্যক্ষ মহোদয় এই এপইণ্টমেণ্টৰ বিষয়ে আজিলৈকে এটা শব্দও ক'তো ওলোৱা নাই 3টা বছৰতে এইখন সদনত ময়ে আছোঁ অধ্যক্ষ মহোদয় তেখেতে প্ৰশ্ন আনিব পাৰিলেহেঁতেন কিন্তু কোনো 3টা বছৰ কোনো এটা এই নিযুক্তি ক্ষেত্ৰত অনিয়ম হোৱা নাই সম্পূৰ্ণ গাইডলাইন্স মতে নিযুক্তি হৈছে 100% হৈছে গাঁওবুঢ়া আৰু গাইডলাইন্স মতে নিযুক্তি হৈছে আৰু মই এইখিনি কথা 100% দিয়ে ছাৰ অখিল গগৈ ডাঙৰীয়া অধ্যক্ষ মহোদয় কৈছোঁ যে যিখিনি আমাৰ বিজেপিৰ তালিকা মতে চৰকাৰে এইটো আৰু কি কৰিব বহকচোন আপুনি অধ্যক্ষ মহোদয় ক'বলৈ দিয়ক নহ'লে চৰকাৰে দিব মই নিজে দায়িত্ব সহকাৰে কৈছোঁ অধ্যক্ষ মহোদয় আমি কোনো ধৰণৰ কমপ্লিটলি স্বচ্ছভাৱে যোৱা 3টা বছৰত মোৰ এপইণ্টমেণ্টখিনি হৈছে তাৰপিছত যিখিনি বাকী আছে মই হেৰিটোহে কৈছোঁ অধ্যক্ষ মহোদয় প্ৰচিডিউৰটোহে কৈছোঁ কেনেদৰে স্বচ্ছভাৱে কামখিনি আমি কৰিছোঁ যিখিনি বাকী আছে সেইখিনি আমি সম্পূৰ্ণভাৱে নিকাভাৱে কৰিম দ্বিতীয়তে বহু মাননীয় সদস্যই আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াৰ পৰা সকলো সদস্যই অংগনবাড়ী কনষ্ট্ৰাকশ্যনৰ কথা কৈছে অধ্যক্ষ মহোদয় আপুনি চাওক
যে আমি কেনেকুৱা ধৰণৰ এটা চেলেঞ্জ লৈছোঁ অধ্যক্ষ মহোদয় গোটেই ছিষ্টেমটো নিকা কৰিবৰ কাৰণে কিমান টকা ইয়াত অধ্যক্ষ মহোদয় ২৫০০ কোটি টকা কামৰ দায়িত্ব আমাৰ বিধানসভাৰ আমাৰ বিধায়কসকলক দায়িত্ব দিয়া হৈছে অধ্যক্ষ এইটো বলিষ্ঠ সিদ্ধান্ত নহয়নে কোনোবাই ২০টা পাইছে ৩০টা পাইছে মই প্ৰথম ৫,০০০ যিখিনি কৰিছিলোঁ তেতিয়া মই আপোনাক কৈছিলোঁ যে আৰু পিছৰ ৫,০০০ হ'ব নেক্সট ৫,০০০ কাৰণে আপোনালোকৰ মই নিজে খুজি মই লিষ্ট লিছোঁ আজি যে চেংচন হোৱা দেৰি হৈছে তাৰ কাৰণটোৱে হৈছে বহু মাননীয় সদস্যই যেতিয়া মোক প্ৰস্তাৱটো দিবলৈ নিদিয়ে অধ্যক্ষ মহোদয় বহু দেৰি বিলম্ব তেওঁলোকে হোৱাৰ পিছত মই এইখিনি গোটেইখিনি প্ৰায় আৰু ৪-৫০০ মান পাবলৈ আছে ৫,০০০ মোৰ কম হৈ আছে কাৰণ প্ৰস্তাৱটো ৫,০০০ দিব লাগে সেইখিনি হোৱা মই তথাপিও বেংকলৈ পঠিয়াই দিছিলোঁ আমাৰ নাবাৰ্ডলৈ পঠিয়াই দিছোঁ আপুনি তালিকালৈতো আমাক ২৫টাৰ তালিকালৈ আপুনি শুনি লওক দুটা পাইছোঁ অধ্যক্ষ মহোদয় মই সদনত উপস্থিত আছোঁ মই সেইকাৰণে আমাৰ সকলো সদস্যক কৈছে মই এটাও দিয়া নাই মোক এটা দিবলৈও কোৱা নাই মই ৰেকৰ্ডত ৰাখিছোঁ পিছত এইবিলাক অংক হৈ থাকিব এটাও দিয়া নাই ঠিক আছে যদি মই সদস্য হওঁ ইয়াত ঠিক আছে উপাধ্যক্ষ ঠিক আছে মন্ত্ৰী ডাঙৰীয়াই কৈ আছে মই সম্পূৰ্ণ দায়বদ্ধতাৰে কৈছোঁ যিসকল বিধায়কে মোক দিছে লিষ্ট সেইখিনি লিষ্ট মই নাবাৰ্ডলৈ দিছোঁ আৰু অতি শীঘ্ৰে আপোনালোকে যেনেকৈ দিছে সেই লিষ্ট মতে অনুমোদন হৈ আহিব আপোনালোকে লিষ্ট পাবই কাৰণ তাততো কোনো ধৰণৰ কথা নাই ১০,০০০ চেংচন হ'ব ১০,০০০ বিধায়কসকলে পাব তাত ক'বলৈ কি আছে উপাধ্যক্ষ মহোদয় কিন্তু সিদ্ধান্তটো কি যে অসমত ২৫০০ কোটি টকাৰ অংগনবাড়ী মডেল অংগনবাড়ী কেন্দ্ৰ আজি অসমৰ বিধায়কসকলে কৰি আছে যে ৰেকৰ্ড নহয় নেকি অধ্যক্ষ মহোদয় মই ৰেকৰ্ড কৈছোঁ একেবাৰে অসত্য কথা এটাও কৰা নাই এটাও দিয়া নাই আমাক এটাও দিয়া নাই অধ্যক্ষ মহোদয় কওঁতে বহুত ধুনীয়াকৈ কৈছে কিন্তু এটাও এই কথাটো সত্য নহয় মই অন ৰেকৰ্ড সদনত কৈছোঁ এটাও দিয়া নাই অধ্যক্ষ মহোদয় অন ৰেকৰ্ড নাও পইচা না আমাৰ মতে আপোনাৰ এটা দিছে না কনষ্ট্ৰাকশ্যনত ক'ৰবাত আছে আমাৰ মতে এটাও দিয়া নাই হ'ব কিছু বিধায়কে কৰি আছে আমাৰ গাৰ্জেন মিনিষ্টাৰে কৈছে অধ্যক্ষ ডাঙৰীয়া আমাৰ তাত গাৰ্জেন মিনিষ্টাৰে কৈছে ঠিক আছে ঠিক আছে হ'ব বহক বহক আপোনালোকে গাৰ্জেন মিনিষ্টাৰক দিছে বহক প্লিজ তাৰপিছত আকৌ ২৫টা বিচাৰি ২টা দিছে অধ্যক্ষ মহোদয় মোৰ কথা হ'ল মই মন্ত্ৰী হিচাপে বিভাগৰ মন্ত্ৰী হিচাপে মই এইটোৱে চাম যে সমষ্টিবিলাকত আজি অংগনবাড়ী কেন্দ্ৰ পাইছেনে নাই আৰু তাৰ কাম নিৰ্মাণ হৈছেনে নাই সম্পূৰ্ণ স্বচ্ছভাৱে কৈ আছে গাৰ্জেন মিনিষ্টাৰে আমাৰ চলি আছে গাৰ্জেন মিনিষ্টাৰ আপুনি মিছা কথা কৈ আছে ইয়াতে আপুনি অখিল গগৈক ঋণৰ পইচা নালাগে আকৌ প্লিজ প্লিজ সাইলেন্ট অধ্যক্ষ মহোদয় গতিকে অসমত আপোনাৰ কথা ৰাখিলে ন উপাধ্যক্ষ মহোদয় স্বাধীনতাৰ অমৃতকালক মই দৃঢ়তাৰে কৈছোঁ অধ্যক্ষ মহোদয় যে আজি অসমত ২৫০০ কোটি টকাৰে মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি এই সিদ্ধান্ত আজি ভাৰতবৰ্ষৰ অন্য ৰাজ্যই আমাক আজি শলাগ লৈছে বাহিৰত যেতিয়া গৈছোঁ তেওঁলোকে যেতিয়া আমি কৈছোঁ তেখেতসকলে কৈছে যে ১০,০০০ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ সহজ কথা নহয় মই উপাধ্যক্ষ মহোদয় মই আমাৰ কালাম ডাঙৰীয়া ইয়াত আছে তেখেতক মই এটা কথা ক'ম মই ২ বছৰৰ কাৰণে যেতিয়া মন্ত্ৰী আছিলোঁ উপাধ্যক্ষ মহোদয় তেতিয়া এই ২ লাখ টকীয়া অংগনবাড়ী কেন্দ্ৰ আহিছিল তেতিয়া আমি ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰৰ পৰা আহিছিল উপাধ্যক্ষ মহোদয় তেতিয়া কিন্তু মই তাত কোনো ধৰণৰ এলটমেণ্ট দিয়া নাছিলোঁ তেতিয়া গড়কাপ্তানি বিভাগক দিছিলোঁ সেইখিনি কাম কৰিবৰ কাৰণে আমি চোৱাও নাছিলোঁ আৰু তেতিয়া কালাম ডাঙৰীয়া এটা ডাঙৰ ঠিকা পাইছিলে আপুনি পাইছিলে নাই তেতিয়া কালাম ডাঙৰীয়াই মোক কৈছিলে যে বাইদেউ এই ঠিকাটো কিন্তু একদম বাই মোৰ এলটমেণ্ট লেটাৰ মেইলত আহিছে হয় নাই মেইলত নে আহিছে আপুনি কৈছিলে নাই কৈছিলে আপুনি মোক মনত আছে মোৰ মনত আহি গ'ল কাৰণ আপুনি মোক কৈছিলে তেতিয়া যে মই ডাঙৰ কাম এটা পাইছিলোঁ যে আপুনি মেইলত দিছে নহয় উপাধ্যক্ষ মহোদয় মই কথা নহয় আপুনি এইবোৰ কি ব্লেকমেইল কৰি আছে অখিল গগৈ ডাঙৰীয়া প্লিজ কৈছে ছাৰ কি ধেমালি ক'ব নোৱাৰে কি ধেমালি বনাই ৰাখিছে অখিল গগৈ কিয় সভাত পাতিব লাগে এনেকৈ ক'ব নোৱাৰে বহক প্লিজ প্লিজ বহক না ছাৰ এইবোৰ প্লিজ ফটো কৰা প্লিজ ৰূপজ্যোতি বহক মন্ত্ৰী ডাঙৰীয়াই ব্লেকমেইল কৰি আছে বহিব বহক 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 অধ্যক্ষ মহোদয় বহক ৰূপজ্যোতি কৰ্মী বহক বহক অধ্যক্ষ মহোদয় অধ্যক্ষ বহক মহোদয় বহক অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় এইখিনি কথা মই এইকাৰণে কৈছোঁ হ'ব অনাৰেবল মিনিষ্টাৰ ৰিপ্লাই কৰি আছে বাইদেউ মন্ত্ৰীয়ে অখিল গগৈ কিবা ক'লে নেকি অধ্যক্ষ মহোদয় আৰে বহা না আজি হ'ব প্লিজ বহক অধ্যক্ষ প্লিজ বহক বহক ছাৰ মই দুখাৰ কম নেকি বহক বহক মই কৈ দিওঁ ছাৰ সকলোৱে আপত্তি কৰি আছে অধ্যক্ষ মহোদয় এইখিনি কথা মই এইকাৰণে ক'লোঁ কাৰণ মাননীয় বিধায়ক এজনে এইখিনি কথা উত্থাপন কৰিছে যদি মই আজি ক্লেৰিফাই কৰি দিওঁ হাউচৰ পৰা বেয়া মেছেজ যাব নাই
সেইকাৰণে অধ্যক্ষ মহোদয় কৈছোঁ মোৰ কোৱাৰ কোনো প্ৰয়োজন নাছিলে আপুনি সুধিছে কালাম ডাঙৰীয়াই সেইকাৰণে মই এইখিনি স্পষ্ট কৰিছোঁ অখিল গগৈ ডাঙৰীয়াক সুধিছে কাৰণে মই আপোনাৰ কথাখিনি স্পষ্ট কৰিছোঁ গতিকে মোৰ মন্ত্ৰী হিচাপে মই সদনত আগতেও আছোঁ এতিয়াও আছোঁ মই সদায় বিচাৰোঁ যে আমাৰ যিটো ডেমক্ৰেটিক ছিষ্টেম এইটো সবল হ'ব লাগে আৰু সকলো আমাৰ বিভাগবিলাকৰ কাম কাজবিলাকত আমাৰ বিধায়কসকলে অংশগ্ৰহণ কৰিব লাগে কাৰণ আমি এটা ৰাইজক মহিলাসকলক যিয়ে মহিলাসকলে গোটেই সমাজখনৰ গুৰিয়াল তেখেতসকলৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ গৈ আছোঁ গতিকে মই সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ অংগনবাদী দুখাৰ কথা আছে বাইদেউ অকণমান উত্তৰতে লাগিব মই কৈ দিওঁ তাৰপিছত আপোনালোকে ক'ব বাইদেউ উত্তৰতে লাগে বাইদেউ মাননীয় মন্ত্ৰীমহোদয়ে উত্তৰটো শুনি ল'ব লাগিব বাইদেউ মই উত্তৰটো এবাৰ দি দিব দিয়ক বাইদেউ তেতিয়া একেবাৰে হৈ যাব উত্তৰটো অসম্পূৰ্ণ হ'ব ছাৰ মোৰ কথা কিন্তু উপাধ্যক্ষ মহোদয় মই এই কাৰণে কথাখিনি ক্লিয়াৰ কৰি দিলোঁ কাৰণ বিধায়কসকলে এইখিনি প্ৰশ্ন উত্থাপন কৰিছিলে এক মিনিট আপোনালোকৰ অলৰেডি নহয় ৰ'বচোন আপোনালোকৰ অলৰেডি কাট অফ মচন আছে গতিকে কাট অফ মচনৰ লাষ্টত আপোনালোকৰ পৰা মই কিবা বিচাৰিম তেতিয়া স্পেচিফিক এই কুৱেশ্যনটো আপোনালোকে কৰিব আৰু অনাৰেবল মিনিষ্টাৰে মাননীয় মন্ত্ৰীয়ে আজি আমাৰ নহয় এনেকুৱা হৈ থাকিলে শেষ নহ'ব MLA সকলে যিটো প্ৰশ্ন মেইন দুটা প্ৰশ্ন উত্থাপন কৰিছে মাননীয় মন্ত্ৰীয়ে এটা উত্তৰ দিয়া নাই 1 নম্বৰ নিম্নমানৰ খাদ্য যোগান দিছে তদন্ত হ'বনে নহয় একদম এইটো লাগে উত্তৰদান শেষ হোৱাই নাই মানে উত্তৰদান শেষ হোৱাই নাই ছাৰ মই এষাৰ কৈ দিওঁ উত্তৰদান শেষ হোৱাই নাই উত্তৰ দি দিব ছাৰ নাই ডিছকাশ্যন হৈ থাকিলেতো শেষে নহ'ব ছাৰ ডিছকাশ্যন নাই মই কৈছোঁ কি আপোনালোকৰ অলৰেডি কাট মচন আপোনালোকে মুভ কৰিছে গতিকে মন্ত্ৰী ডাঙৰীয়ানীৰ মানে উত্তৰ শেষ হোৱাৰ পিছত আপোনালোকক মই সুধিমেই আপোনালোকৰ কাট মচনত সেইটো সময়ত আপোনালোকে যিখিনি উত্তৰত থাকি গৈছে সেইটো আপোনালোকে মন্ত্ৰী মহোদয়ৰ পৰা ক্লিয়াৰিফিকেশ্যন বিচাৰিলে আকৌ তেখেতে স্পেচিফিক এই এনচাৰটো দি দিব স্যাৰ মূল কথাকেইটা উত্তৰ একো দিয়া নাই এনেকুৱা চলি থাকিলে কেতিয়া শেষ হ'ব মূল কথাকেইটা উত্তৰ দিব লাগে আপুনি মুভ কৰিছে আপুনি পিছত সুধিবা শুনিবৰে মানে ইয়াৰ পৰা ওলাই যোৱা ৰিপ্লাই অনলি আৰু ক'ৰ পৰা লাগি যে ৰুল জাতি বহা আৰু তই ক'ৰ পৰা গণ্ডগোল লগাই বহ অধ্যক্ষ মহোদয় আমি অতি আন্তৰিকতাৰে এই গোটেইকেইখন আঁচনিৰ কামখিনি আমি সুকলমে কৰিবলৈ চেষ্টা কৰিছোঁ উপাধ্যক্ষ মহোদয় এই আঁচনিবিলাকৰ প্ৰধান লক্ষ্য হৈছে যে 6টা সেৱা আগবঢ়োৱা পৰিপূৰক পুষ্টি দিয়া স্বাস্থ্য পৰীক্ষা প্ৰতিষেধক প্ৰদান প্ৰাক প্ৰাথমিক অনানুষ্ঠানিক শিক্ষা প্ৰেৰিত সেৱা স্বাস্থ্য আৰু পুষ্টি সেৱাৰ ওপৰত সেৱা আগবঢ়োৱা ইতিমধ্যে আমাৰ যিবিলাক মই ক'লোৱে যে অংগনবাদী কেন্দ্ৰবিলাক যিবিলাক কেন্দ্ৰ এটা সময়ত অতি জৰাজীৰ্ণ আছিল তাৰে প্ৰায় 10,000 কেন্দ্ৰ আমি নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু সদনৰ সদস্যসকলক মই এইটোও জনাইছোঁ যে বাকী যিখিনি আমাৰ কেন্দ্ৰ থাকি যাব সেই কেন্দ্ৰবিলাক মেৰামতি কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আমাৰ পৰা এটা প্ৰস্তাৱ বিচাৰিছিলে আৰু এইবাৰ শেহতীয়াভাৱে যিটো আমাৰ তেওঁলোকৰ লগত বছৰেকৰ আমাৰ গ্ৰান্টৰ ওপৰত কথা হৈছিলে তেতিয়া তেখেতসকলে আমাক কৈছে কেন্দ্ৰীয় চৰকাৰে যে অসমৰ কাৰণে প্ৰায় 30,000 অংগনবাদী কেন্দ্ৰৰ মেৰামতিৰ কাৰণে এটা পুঁজি আগবঢ়াব বুলি তেওঁলোকে আমাক সেইখিনি কথা আমাক জনাইছে গতিকে এইটো আমি অৱগত যে আমি নতুনকৈ কেন্দ্ৰ নিৰ্মাণ কৰিছোঁ এহাতে আৰু আনহাতে যিবিলাক কেন্দ্ৰ আমাৰ মানে মেৰামতিৰ প্ৰয়োজন আছে সেইখিনিও আমি নিশ্চিতভাৱে এই বিত্তীয় বৰ্ষতে আমি কিছু কেন্দ্ৰ আমি হাতত ল'ম যাতে নতুনকৈ আমি মেৰামতি কৰি সেই কেন্দ্ৰবিলাকো আমি সুন্দৰভাৱে তাত আমি শিশুসকলৰ স্বাস্থ্যক আৰু বিভিন্ন ধৰণৰ সেৱা আমি প্ৰদান কৰিব পাৰোঁ অধ্যক্ষ মহোদয় মই অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলৰ কথা কৈছোঁৱে যে অংগনবাদী কৰ্মীসকলক এতিয়ালৈকে বৰ্তমান 6,500 টকা তেওঁলোকক কৰ্মীসকলক দিয়া হৈছে ক্ষুদ্ৰ অংগনবাদী কৰ্মীসকলক 4,750 টকাকৈ আৰু অংগনবাদী সহায়িকাসকলে 3,250 টকাকৈ তেওঁলোকে মাহেকীয়াভাৱে এককালীন তেওঁলোকে মাননি পাই আছে আৰু অধ্যক্ষ মহোদয় আপোনাক জনাবলৈ পাই ভাল পাইছোঁ যে অসমে হৈছে যে প্ৰথম ৰাজ্য যিখন ৰাজ্যই অসমৰ অংগনবাদী কৰ্মী আৰু সহায়কসকলক তেওঁলোকক স্বীকৃতি জনাই তেওঁলোকক অৱসৰৰ পিছত এককালীনভাৱে আমি 4 লাখ টকা 3 লাখ টকা আৰু 2 লাখ টকা আমি দি আছোঁ যোৱা 2টা বছৰৰ পৰা আৰু এই ক্ষেত্ৰত আমি যোৱা 2টা বছৰত প্ৰায় 1,856 গৰাকী অংগনবাদী কৰ্মী আৰু 1,867 গৰাকী অংগনবাদী সহায়িকাক ইতিমধ্যে 112 কোটি টকা তেওঁলোকক প্ৰদান কৰা হৈছে আৰু এই প্ৰক্ৰিয়া জাৰি ৰাখিব ভাৰতবৰ্ষৰ ভিতৰত অধ্যক্ষ মহোদয় অসমেই প্ৰথম আৰু দ্বিতীয়তে তেওঁলোকৰ এটা দাবী আছিলে যে তেওঁলোকৰ
মানে অংগনবাড়ী কৰ্মীৰ পৰা যেতিয়া মুখ্য সেৱিকা পদ পায় তেওঁলোকৰ যাতে 25% তেওঁলোকক মানে দিব লাগে সেইটো আমি 25% মুখ্য সেৱিকা পদ অংগনবাড়ী কৰ্মীৰ পৰা সংৰক্ষণ কৰি আমি পদোন্নতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে কেন্দ্ৰীয় বাজেটত আপোনালোকে সকলোৱে দেখিছে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ কাৰণে আয়ুষ্মান ভাৰতত 5 লাখ টকালৈকে যিটো স্বাস্থ্য সেৱা সুবিধা সেইটো প্ৰদান কৰা ভৱিষ্যতে হ'ব গতিকে আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যিখিনি তেওঁলোকৰ মানে সেৱা সেই সেৱাৰ প্ৰতি সদায় আমি স্বীকৃতি জনাই আহিছোঁ আৰু এইটো আমি কৈছোঁ যে তেওঁলোকৰ কিবা অসুবিধা আছে সুবিধা আছে সেইখিনি আমাক অৱগত কৰিব আৰু মই সদায় তেখেতসকলৰ লগত আছোঁৱে আৰু আমি তেওঁলোকৰ কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ আমি ভৱিষ্যতে সেইখিনি সম্পূৰ্ণ লক্ষ্য ৰাখিম আৰু তেওঁলোকক আমি আগুৱাই লৈ যাবৰ কাৰণে সকলো ক্ষেত্ৰতে আমাৰ প্ৰচেষ্টা জাৰি ৰাখিম দ্বিতীয়তে দিব্যাংগসকলৰ কথা কোৱা হৈছে অধ্যক্ষ মহোদয় দিব্যাংগসকলৰ আগতে এখন আঁচনি আছিল সেইখন আঁচনিত দিব্যাংগসকলে 800 টকা পাইছিলে কিন্তু আমি তেতিয়া অৰুণোদয় আঁচনি আনিলোঁ তেতিয়া অৰুণোদয় আঁচনিত আমি সেই দিব্যাংগ আঁচনিখন আমি ছাবজুম কৰিলোঁ আৰু সেইখিনি সময়ত আমি গোটেই এটা পৰ্টেলৰ যোগেৰে গোটেই দিব্যাংগ আঁচনিখন চালিজাৰি চালোঁ আৰু চালিজাৰি চোৱাৰ পিছত যিমানখিনি দিব্যাংগ পেঞ্চন পাই আছিলে সেইখিনি সময়ত সেই লোকসকলক আমি অংগনবাড়ী অৰুণোদয় আঁচনিত আমি অন্তৰ্ভুক্ত কৰিছোঁ গতিকে কোনোবাই কৈছে অৰুণোদয় অন্তৰ্ভুক্ত হোৱা নাই এইটো কথা সত্য নহয় কাৰণ মই নিজে চেক কৰিছোঁ বাৰম্বাৰ যিমান দিব্যাংগ পেঞ্চন তেওঁলোকে পাই আছিলে সকলোখিনিয়ে অৰুণোদয় আঁচনিত ছাবজিম কৰা হৈছে তেওঁলোকৰ 200 টকা বাঢ়িছেহে আৰু আমি গাইডলাইনছতো আছে যদি কোনোবা নোপোৱাকৈ দিব্যাংগ থাকি গৈছে তেওঁলোকতো প্ৰায়ৰিটি থাকিব গতিকে কোনোবা মই মাননীয় সদস্যসকলকো অনুৰোধ জনাইছোঁ কাৰণ অৰুণোদয় আঁচনি এইবছৰ মই আমি আকৌ এক্সপানশ্যনৰ কাৰণে 2.5 লাখ আমি আনিছোঁ তাত আপোনালোকে এইবিলাক লোকক কোনোবা যদি থাকি গৈছে আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰিব ইয়াৰ পিছত মাননীয় সদস্যসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে খাদ্যৰ ক্ষেত্ৰত আপোনালোকে কৈছে উপাধ্যক্ষ মহোদয় মই আপোনালোকক এইটো কথা কৈছোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিটো গাইডলাইনছ আছে সেই গাইডলাইনছ মতে আমি এই নিউট্ৰিশ্যনবিলাক দি আছোঁ আৰু আগতে কি হৈছিলে কিছুমান NGOবিলাকো খাদ্য সামগ্ৰী দিছিলে কিন্তু গভৰ্ণমেণ্ট ইণ্ডিয়াৰ তেওঁলোকৰ একদম সুস্পষ্ট নীতি আছে যে তেওঁলোকে মাইক্ৰ' নিউট্ৰিয়েণ্টছহে দিব লাগে ডাঙৰীয়া আপোনাকো মই স্পষ্টভাৱে কৈছোঁ বাইদেউ এইবিলাক CDP অফিচত জমা আছে কোনো অংগনবাড়ী কৰ্মী লৈ নাযায় প্লিজ আৰু কোনো নাখায় মানুহে ৰিপ্লাইটো নাখায় কৰিবলৈ দিয়ক না মানুহে নাখায় ঠিকাদাৰ ৰিপ্লাইটো কৰিবলৈ দিয়ক এইটো আপুনি ঠিকাদাৰৰ কাৰণে কৰিছে প্লিজ যিয়ে নহওক ৰিপ্লাই আপোনালোকে নোট কৰক না কিবা যদি ক্লিয়াৰিফিকেশ্যন লাগে দুটা কথা আছে আৰু কি হৈ থাকে অধ্যক্ষ মহোদয় মোক ক'বলৈ দিয়ক যেতিয়া আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাইডলাইনছ ফ'ল' কৰি বস্তুখিনি দিছোঁ মই নিজে ছুপাৰভাইজাৰ অংগনবাড়ী সকলোকো সুধিছোঁ তেখেতসকলে কৈছে যে আমাক আগতে যেনেকৈ আমি দিছিলোঁ ফিচাৰী তেনেকুৱা এটা অংশ আমাক দিব লাগে মই লগে লগে কেবিনেট প্ৰগ্ৰাম ৰেডি কৰিছোঁ আৰু চৰকাৰক মই জনাইছোঁ যে কিছুমান অংগনবাড়ী কেন্দ্ৰত তেওঁলোকে সেই খাদ্যটো নাখায় গতিকে এইখিনি কথা আমি জনাইছোঁ কেবিনেটতো মই জনাইছোঁ গতিকে আমি আশা কৰিছোঁ যে তেওঁলোকক কৈছোঁ যে কিমানখিনি আপোনালোকক লাগে খাদ্য কেনেকৈ ধৰণে খাব পাৰে নিড বেছ আমি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিছোঁ আৰু সেই পৰামৰ্শ মতে আমি ভৱিষ্যতে কাম কৰি যাম ইয়াত কোনো ধৰণৰ অন্য কোনো মানে কথা নাই অধ্যক্ষ মহোদয় আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইনছ মতে আমি সেইখিনি আমি তেওঁলোকক বস্তুখিনি দিছোঁ আৰু আপুনি নাখায় আমি এইটোও কৈছোঁ যে তেওঁলোকে যেতিয়া আমি পাইছোঁ সেইখিনি জনাইছোঁ যদি ভৱিষ্যতে আমি দেখোঁ যে তেওঁলোকে মানে আগৰ ছিষ্টেমতে আমি কনভাৰ্ট কৰিব লাগে আমি চৰকাৰক জনাম গাইডলাইনছ আমি সলনি কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক জনাম কিন্তু এতিয়া আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মতে কাম কৰিব লাগিব কাৰণ এই গোটেই আঁচনিখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আঁচনি সেইকাৰণে কৈছোঁ অধ্যক্ষ মহোদয় যে অন্য ধৰণৰ ইয়াত সম্পূৰ্ণ স্বচ্ছভাৱে আমি আঁচনিখনৰ কাম কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে জানি ভাল পাব যে চাহ বাগিচা অঞ্চলবিলাকত আমাৰ ৰাজ্যখনত বহুতো চাহ বাগিচা আছে যোৱা সময়ছোৱা অংগনবাড়ী কেন্দ্ৰবিলাক মই বিধায়কসকলক অনুৰোধ জনাইছিলোঁ বহু মাননীয় বিধায়কে অংগনবাড়ী কেন্দ্ৰবিলাক চাহ বাগিচাবিলাকত তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এইবাৰো মই কথা দিছোঁ যে আহিব লগা সময়ছোৱা আৰু যদি আমি অংগনবাড়ী কেন্দ্ৰ বেছিকৈ দিব পাৰোঁ আমি চাহ বাগিচা অঞ্চলবিলাকতো আৰু বেছিকৈ দিম সেইখিনি মই কথাখিনি মই মোৰ পৰা আপোনালোক প্ৰতিশ্ৰুতি দিছোঁ আৰু লগতে চৰ অঞ্চল যোৱা সময়ছোৱা আমাৰ বহুতো বিধায়কে মোক সংগ দিছিলে আমি চাহ বাগিচাবিলাকত সুন্দৰ সুন্দৰ এৱাৰনেছ প্ৰগ্ৰেম পাতিছিলোঁ তাত হাজাৰ হাজাৰ মহিলা অংশগ্ৰহণ কৰিছিলে শিশুৱে অংশগ্ৰহণ কৰিছিলে গৰ্ভৱতী মাতৃ আমি হেল্থ মেলা পাতিছিলোঁ মই এইবাৰ কথা দিছোঁ যে এইবাৰ আমি চৰ অঞ্চলবিলাকত চাহ বাগিচা যেনেকৈ আমি কৰিছোঁ হেল্থ মেলা এইবাৰ আমি চৰ অঞ্চলবিলাকতো কৰা আমি পৰিকল্পনা কৰিছোঁ অধ্যক্ষ মহোদয় গতিকে আজি যিমানবিলাক আমাৰ আঁচনি আছে ইয়াত তাৰ ভিতৰত আমি বেটি বচাও বেটি পঢ়াও এই আঁচনিখন মই
মাননীয় সদস্যসকলৰ জ্ঞাতাৰ্থে জনাইছোঁ যে আমি ইয়াৰ পুঁজিবিলাক উপায়ুক্তসকলক দি দিওঁ গতিকে মই এইবাৰ উপায়ুক্তসকলক অনুৰোধ জনাম যে আপোনালোককো লগত ৰাখি যে তেওঁলোকে যাতে এই পুঁজিখিনি কেনেধৰণে তেওঁলোকে ব্যৱহাৰ কৰে সেইটো এটা যাতে ব্যৱস্থা কৰে মই আমি সদৰতে মই এইখিনি কথা কৈছোঁ গতিকে আৰু বহুখিনি আঁচনি আছে আমাৰ শিৱামণি বাইদেউ থকা হ'লে ভাল পালোহেঁতেন আপোনালোকে নিজে নিজে যদি ভিজিলেন্স আৰু মনিটৰিং কমিটিত আপোনালোকে উপস্থিত থাকি এই আলোচনাবিলাক আপোনালোকে কৰে নিশ্চিতভাৱে মই ভাবোঁ বাইদেউ আপুনি আছে আপুনি কৈছে যে বহু আঁচনি আপুনি নাজানে নজনাৰ কাৰণটো হৈছে নিশ্চয় আপুনি ভিজিলেন্স এণ্ড মনিটৰিং মিটিঙৰ সভাবিলাক আপুনি অনুষ্ঠিত কৰা নাই মই নাজানো বুলি কোৱা নাই ৰাইজে আপুনি জনাব লাগিব আপোনাৰ দায়িত্ব আছে বুলি কোৱা নাই ৰাইজে জানে আপোনাৰ দায়িত্ব আছে গতিকে আপুনি ভিজিলেন্স এণ্ড মনিটৰিং মিটিঙত আপোনালোকে এইখিনি কথা আলোচনা কৰি নিশ্চিতভাৱে আৰু আপোনালোকে যদি আপোনালোকৰ কেন্দ্ৰবিলাক ভিজিট কৰে সেইটো অতি মানে ভাল কথা হ'ব কাৰণ আমাক মন্ত্ৰীসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি এতিয়া সভাবিলাকলৈ যাওঁ আমাক ডাইৰেকশ্যনে দিছে যে অংগনবাড়ী কেন্দ্ৰ আমি যাওঁতে এবাৰ ভিজিট কৰি যাব লাগে ইয়াত বেটি বচাও বেটি পঢ়াও আঁচনিৰ কথা ক'লোঁ আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা এই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হোৱা মহিলা আৰু প্ৰসূতি মাতৃসকলক কৰ্মক্ষতিৰ বাবদ আৰ্থিক ক্ষতিপূৰণৰ বাবে 5,000 টকাকৈ সাহায্য প্ৰদান কৰা হয় আৰু যদিহে মাতৃগৰাকী দ্বিতীয় সন্তানটি কন্যা হয় তেতিয়া কন্যা সন্তান জন্মৰ পিছত প্ৰথম প্ৰতিষেধক সম্পূৰ্ণ হোৱাৰ পিছত 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় আৰু আপোনালোকে জানি ভাল পাব যে এইবাৰ ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমো এখন আছে যি এইখন আঁচনি ভালদৰে তেওঁলোকে ৰূপায়ণ কৰিব পাৰিছে মই যেতিয়া বিকাশ যাত্ৰা হৈছিলে প্ৰত্যেক জিলাবিলাকলৈ আমি গৈছিলোঁ তেতিয়া মহিলাবিলাকে আহি সুন্দৰভাৱে তেওঁলোকে এই যোজনাৰ জৰিয়তে কেনেধৰণে লাভান্বিত হৈছে চৰাঞ্চলৰ মহিলা চাহ বাগানৰ মহিলা বা গ্ৰামাঞ্চলৰ মহিলাই অতি সুন্দৰভাৱে ব্যক্ত কৰিছিল যে এই আঁচনিবিলাক সুফল তেওঁলোকে লাভ কৰিছে তাৰপিছত পালনা আঁচনি আমাৰ সদস্য এগৰাকীয়ে সুধিছিলে পালনা মানে ৱৰ্কিং উমেন হোষ্টেল নহয় পালনা মানে হৈছে ক্ৰেছ গতিকে ক্ৰেছটো কেন্দ্ৰীয় চৰকাৰে এইবাৰ ডে কেয়াৰ মানে দিনৰ ভাগত যাতে কিছু লোকে তেওঁলোকে দিন হাজিৰা কৰে বা ঘৰত শিশুসকলক ভালদৰে যত্ন কৰিব নোৱাৰে সেই তেনেকুৱা ধৰণৰ অঞ্চলবিলাকক ক্ৰেছ দিয়াৰ কথা কৈছে আৰু এইবাৰ আমি বাজেটত পুঁজি ৰাখিছোঁ যে প্ৰায় 7 কোটি টকা ৰাখিছোঁ যে এনেকুৱা দুৰ্গম অঞ্চলবিলাকত য'ত ক্ৰেছ পাল্লা ৱৰ্কিং উমেন হোষ্টেল নহয় তাত ক্ৰেছ আমি যাতে স্থাপন কৰি শিশুসকলক লালন পালন পৰিচৰ্যা তাতে স্থানীয়ভাৱে পাব পাৰে আৰু ৱৰ্কিং উমেন হোষ্টেল সেইটোৰ কাৰণে বাজেটত মই এইবাৰ কিছু পুঁজি ৰাখিছোঁ যদি কোনোবা বিধায়কসকলে তেওঁলোকৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বা অন্যান্য ধৰণৰ অঞ্চলত যিসকলে কৰ্মৰত মহিলা থাকিব পাৰে ক্ৰেছৰ সুবিধা আমি এবাৰ কৰিবলৈ কিছু পুঁজি আমি ৰাখিছোঁ গতিকে মই মডেল অংগনবাড়ীৰ কথা ক'লে বাল্য বিবাহ প্ৰতিৰোধী অভিযান এই অভিযানখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত অতি সবলভাৱে চলি আছে তাৰ পিউনিটিভ একশ্যন আপোনালোকে দেখিছে কিন্তু লগতে আমি ৰিফৰ্মেটিভ কৰিবৰ কাৰণেও বাল্য বিবাহৰ কাৰণে মানে যিসকল বলি হৈছে সেইসকলক সুৰক্ষা দিবৰ কাৰণেও কিছু পুঁজি আমি বাজেটত ৰাখিছোঁ তাৰো আমি যাতে ভালকৈ ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাম আৰু আপোনালোকে দেখিছে এইবাৰ আমি এখন ছোৱালীবিলাকৰ কাৰণে তাৰ বাল্য বিবাহ প্ৰতিৰোধী মানে নিযুত মইনা আঁচনিও আমি ইয়াৰ লগত সংগতি ৰাখি পেলাই আনিছোঁ গতিকে মই বহুত দীঘলীয়া অধ্যক্ষ মহোদয় কৰিব খোজা নাই মই এইটোৱে কৈছোঁ অধ্যক্ষ মহোদয় যে বিভাগটোক আচলতে আমি সক্ৰিয় কৰিবৰ কাৰণে আমাৰ আঁচনিবিলাক স্বচ্ছ কৰিবৰ কাৰণে আমি সম্পূৰ্ণভাৱে যিমান পাৰোঁ আন্তৰিকতাৰে আমি চেষ্টা কৰিছোঁ আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ যিবিলাক অংগনবাড়ী কৰ্মী সহায়িকা আছে তেখেতসকলে কাম কৰি আছে তেওঁলোকৰ সেৱাৰ আমি প্ৰতিদান স্বৰূপে যিমান পাৰিছোঁ দিবলৈ চেষ্টা কৰিছোঁ আৰু শেহতীয়াভাৱে অসম চৰকাৰে অসম গৌৰৱ বঁটা তিনিচুকীয়া জিলাৰ হাফজান সংগত শিশু বিকাশ প্ৰকল্পৰ অধীনত লংচুৱাল বাগিচা ডিপু লাইনৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী শ্ৰীমতী মেৰী হাজদাক অংগনবাড়ী কেন্দ্ৰৰ সেৱাসমূহৰ জৰিয়তে শিশুৰ সৰ্বাংগীনী বিকাশ আৰু গৰ্ভৱতী মহিলাৰ যত্ন লোৱাৰ কাৰণে 2023 চনৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে গতিকে আমাৰ কৰ্মীসকলৰ যথেষ্টখিনি তেওঁলোকৰ ত্যাগ আছে আৰু আমি আশা কৰিছোঁ যে বিভিন্ন ধৰণৰ আঁচনিবিলাকৰ সফল প্ৰয়োগ ৰাইজৰ সহযোগিতাৰেহে আচলতে আমি আমাৰ যিটো লক্ষ্য সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম গতিকে মই পুনৰবাৰ সকলোকে এই ইয়াত অংশ লোৱাৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ আৰু আপোনালোকক মই এইখিনি কথা অৱগত কৰিলোঁ আৰু কৰ্তন প্ৰস্তাৱটো উঠাই ল'বৰ কাৰণে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ ধন্যবাদ এটাৰ পিছত এটা বহকচোন আপুনি কি ক'ব আকৌ মই এইটোৱে ক'ম যে নালাগে আপুনি ক'ব নহয় এটা আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কৈছে
বাইদেউ যেতিয়া ৰচিদাৰামৰ কথা কৈছিলে তেতিয়া অখিল গগৈ কৈছিলে এইটো ব্লেক প্লেইং কৰি আছে আপুনি সেইটো প্ৰচিডিঙৰ পৰা ড্ৰপ হ'ব এইটো এক্সপানশ্যন কৰিব যিটো কৈছে এতিয়া মাননীয় আমাৰ সদস্য শ্ৰী দেৱব্ৰত শইকীয়া মাননীয় অধ্যক্ষ মহোদয় বাইদেৱে যিখিনি উত্তৰ দিলে তাত দুটা কথা নাই যিটো বেছিভাগে কৈ আছিলে এটা হ'ল যে মাননী বঢ়োৱাৰ কথাটো ইতিমধ্যে মানে পাৰিশ্ৰমিক যিটো পাৰিশ্ৰমিকৰ প্ৰপ'জেল ফৰ এনহেঞ্চমেণ্ট অফ ষ্টেট ইনচেণ্টিভ ফৰ AWWS এণ্ড AWW মিনি এইটো যোৱা সময়ছোৱাত ডাইৰেক্টৰেটে চৰকাৰলৈ পঠাইছিলে এতিয়া যিটো ষ্টেটৰ এক্সিষ্টিং 2000 টকা তাক 5500 কৰিব লাগে এনহেঞ্চমেণ্ট কৰিব লাগে বুলি অংগনবাদী ৱৰ্কাৰৰ ক্ষেত্ৰত অংগনবাদী হেল্পাৰৰ ক্ষেত্ৰত 1000ৰ পৰিৱৰ্তে 2750 আৰু অংগনবাদী ৱৰ্কাৰ মিনিৰ ক্ষেত্ৰত 1250ৰ পৰিৱৰ্তে 3450 এইটো যোৱা ডিচেম্বৰ মাহত প্ৰপ'জেল চৰকাৰলৈ পঠোৱা হ'ল এইটো এতিয়াও কিয় গৃহীত কৰি মাননী বৃদ্ধি কৰা নাই বাইদেউ এইখিনি কথা ক'ব লাগে দ্বিতীয়তে যিটো কথা আমি কৈ আছোঁ নিম্নমানৰ খাদ্য এইটো মই আজি কেইদিনমান পূৰ্বে তেওঁলোকে অংগনবাদী ধৰ্ণা হৈ আছিল তাত যিসকল আহিছিল তেওঁলোকে মোক লিখিছিল যে অংগনবাদী কেন্দ্ৰত শিশু আৰু গৰ্ভৱতী প্ৰসূতি মাতৃসকলক যোগান ধৰা খাদ্যৰ দাইল খিচিৰি আৰু চুজি হালোৱা পেকেট যিবোৰ যোগান ধৰিছে সেইবোৰ খাদ্য শিশু আৰু মাতৃসকলে নাখায় আনকি পশু পক্ষীও খাব নিবিচাৰে আৰু কোনেও লৈ নাযায় সেই গতিকে তেওঁলোকৰ 8 টকা পাই আছিল 2 টকা 37 পইচা দিছে এই ক্ষেত্ৰত বাইদেৱে অলপমান উত্তৰ দিলে যে কেন্দ্ৰ চৰকাৰ আঁচনি কিন্তু কেন্দ্ৰ চৰকাৰে এনেকুৱা নোখোৱা বস্তু দি কিয় পইচা অপব্যয় কৰিব লাগে সেই গতিকে মহোদয় মই ভাবোঁ আমাৰ সদনৰ ফালৰ পৰা এখন সদন কমিটি কৰি SNP ফুডটো কেনেকুৱা হৈ আছে এইখিনি আপোনাৰ নেতৃত্বতে হওক বা উপাধ্যক্ষৰ নেতৃত্বত কৰিব লাগে আৰু কেন্দ্ৰ চৰকাৰক এনেকুৱা আঁচনি বাতিল কৰি আমাৰ ৰাইজে গ্ৰহণ কৰা শিশু মাতৃয়ে খাব পৰা খাদ্য দিয়াৰ ব্যৱস্থা কৰিব লাগে মই পাৰিশ্ৰমিক আৰু এই কথা দুইটা আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ ঠিক আছে অধ্যক্ষ মহোদয় মই জাষ্ট দুটা কথা স্পেচিফিক কম মাননীয় মন্ত্ৰী ডাঙৰীয়ে অংগনবাদী চেণ্টাৰৰ কথা যিটো কৈছিলে মই লিখিতভাৱে মোৰ সমষ্টিত হোৱা ইৰেগুলাৰিটিজৰ বিষয়ে অভিযোগ কৰিছিলোঁ আৰু তেখেতৰ অফিচৰ পৰা এজন PA ফোন কৰে তেখেতৰ তাত মই হোৱাটছআপো কৰিছিলোঁ মই কোনো কণ্ট্ৰভাৰ্চি কৰিব বিচৰা নাই সেইটো দৃষ্টিগোচৰ কৰিছিলোঁ স্পেচিফিকেলি দিছিলোঁ কেনেধৰণৰ ইৰেগুলাৰিটিজ হৈছে কোনো ধৰণৰ ইনকুৱাৰী হোৱা নাই যদি পাৰে এটা কৰিব আৰু এটা কৈছিল যে কোনো ধৰণৰ নিযুক্তি কোনো কেলেংকাৰী হোৱা নাই আমাৰ তাত অফিচাৰ লেভেলত কৰি থকা অৱস্থাত ইয়াৰ পৰা ডাইৰেক্টৰ লেভেলৰ পৰা তাত দুদিন আগত আপোনাৰ ষ্টে কৰি দিছে যাৰ ফলত গোটেই মানুহখিনি ডিপ্ৰাইভ হৈছে দুখীয়া মানুহখিনি এনেধৰণৰ অনিয়ম হৈছে সেই কথাকে আপোনাৰ যোগেদি মন্ত্ৰী ডাঙৰীয়ানীক অৱগত কৰিছোঁ আৰু মোৰ তেখেতৰ নাম্বাৰটো নাই কাৰণে মই তেখেতৰ যিজনে ফোন কৰে তেখেতক এই অভিযোগ যেনে দিয়া হৈছিল তেওঁ পোৱা নাই বুলি কৈছে এই চিঠিখিনি মই তেওঁলৈ হোৱাটছআপ যোগেদি পঠিয়াই দিছোঁ ঠিক আছে অনাৰেবল ৰ'ব চবেই ক'লে কেনেকৈ হ'ব আকৌ এইটো ডিবেট নহয় ডিছকাশ্যন নহয় তো একেবাৰতে বাইদেৱে জবাব দিব আমাৰ বছিৰ আহমেদ ডাঙৰীয়া আপুনি একেবাৰতে উঠাই ল'ব আৰু কিবা যদি পইণ্ট আছে মাননীয় অধ্যক্ষ মহোদয় যি কাটমোচন আমি উত্থাপন কৰিছিলোঁ এই ক্ষেত্ৰত ক'বলগীয়া আমাৰ দুটা কথা আছে এটা হ'ল মডেল আদৰ্শ অংগনবাদী চেণ্টাৰ যি অসমত বিভিন্ন জিলাত দিয়া হৈছে সমষ্টিত ধুবুৰী জিলাত মোৰ সমষ্টিতে মাত্ৰ 10-12টামান পাইছোঁ সমবিকাশ বা সমবিতৰণ যাতে হয় তাৰ প্ৰতি মই মন্ত্ৰী মহাশয়াৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ 2 নম্বৰ হ'ল আদৰ্শ অংগনবাদী চেণ্টাৰবিলাক ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে এটা অসুবিধা হৈছে আগতে অলপ মাটিতে মানে অংগনবাদী চেণ্টাৰবিলাক চেংচন দিয়া হৈছিল আৰু তাত প্ৰতিষ্ঠা কৰা হৈছিল এতিয়া আদৰ্শ বা মডেল অংগনবাদী চেণ্টাৰ বনোৱাৰ ক্ষেত্ৰত চৰ্ত আৰোপ কৰা হৈছে যে মিনিমাম 1 বিঘা নে 2 বিঘা এটা মাটিৰ কৰা হৈছে গতিকে প্ৰায় বেছিভাগ অংগনবাদী চেণ্টাৰ ইমান প্ৰয়োজনীয় চৰকাৰে বান্ধি দিয়াৰ নিয়মমতে মাটি নাই সেইকাৰণে এই ক্ষেত্ৰতো অলপ বিবেচনা কৰাৰ বা পুনৰ দৃষ্টি ইয়াত দিয়াৰ কাৰণে মই অনুৰোধ জনালোঁ আৰু এইখিনি কৈ আমাৰ যি কৰ্তন প্ৰস্তাৱ আছে মই উদ্ধ কৰিলোঁ ঠিক আছে তো মনোৰঞ্জন তালুকদাৰ স্পীকাৰ ছাৰ কৰ্তন প্ৰস্তাৱ নিশ্চিতভাৱে উদ্ধ কৰিম কিন্তু
এটা কথাত আমি প্ৰায় 3 বছৰ ধৰিয়ে আলোচনা কৰিলোঁ যে অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ বিষয়টো মাত্ৰ 2000 টকা ষ্টেট গভৰ্ণমেণ্টে দিয়ে কৰ্মীক 1000 টকা দিয়ে সহায়িকা এই পৰিমাণটো যথেষ্ট কম আমি গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ তালিকা পৰ্যন্ত দাখিল কৰিলোঁ তাৰপিছতো মন্ত্ৰী মহোদয়া মোটামুটিভাৱে কঠোৰ হৈ আছে কোনো কাৰণতে বৃদ্ধি নকৰিব এইটোৱে আমাক কিন্তু গৰ্বিত কৰা নাই ভাৰতবৰ্ষৰ গোটেই ৰাজ্যবিলাকৰ ভিতৰত আটাইতকৈ কম আমি মাননি দি আছোঁ আমাৰ ৰাজ্য চৰকাৰে এইটো কি কাৰণত তেওঁ এইটো একেবাৰে কঠোৰ ষ্টেণ্ড লৈছে আমাৰ বুজা মুস্কিল হৈছে ডিৰেক্টৰৰ পৰা প্ৰস্তাৱ এটাও আহিছিল 10,000 আৰু 5,000 যাতে হয় অলপ বঢ়াব লাগে ইমান মানুহক আমি দিব পাৰিছোঁ মাত্ৰ 1,21,000 কৰ্মী সহায়িকাৰ মাননিটো বৃদ্ধি কৰিব নোৱাৰাত আৰু তেওঁ যোৱা বছৰো তেনেকৈ এৰাই গৈছে এইবাৰো এটা কঠোৰ ষ্টেণ্ডতে আছে যদি আমি অংগনবাদী কেন্দ্ৰবিলাক সচল কৰিব লাগে এফেক্টিভ কৰিব লাগে এতিয়া কৰ্মী সহায়িকাক যদি এই ধৰণৰ অৱস্থাত ৰাখি থোৱা যায় তেতিয়াহ'লে নিশ্চিতভাৱে এইটো শোভনীয় কথা নহ'ব আমাৰ কাৰণে আদৰণীয় কথা নহ'ব মই এইটো পুনৰ অনুৰোধ ৰাখিছোঁ তেওঁ যাতে এইটো বিবেচনা কৰে বা চৰকাৰে এই বিষয়ত এটা পদক্ষেপ গ্ৰহণ কৰে মই এইখিনি কথা ক'লোঁ খাদ্যৰ প্ৰশ্নটোতো আজি নতুনকৈ আকৌ বিচাৰ কৰিব লাগিব যি খাদ্য নাখায়ে তাক দি থাকিলেতো আমাৰ লাভ নাই এটা তাৎক্ষণিকভাৱে ৰাজ্যিক চৰকাৰৰ পক্ষৰ পৰা বা ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক খাদ্যটো যাতে উন্নত হয় কাৰণ শিশুৰ স্বাস্থ্যটো আমি তাক কম্প্ৰমাইজ কৰি পেলাই শিশুৰ উন্নয়ন আমি কৰিব নোৱাৰোঁ শিশুৰ স্বাস্থ্যটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ এইখিনি কথা মই কৈ অনুৰোধ কৰি পেলাই মই কৰ্তন প্ৰস্তাৱটো উঠাই লৈছোঁ ঠিক আছে অখিল গগৈ অধ্যক্ষ ডাঙৰীয়া আমি ভাষণৰ সময়তে কৈছিলোঁ যে আমাৰ গোটেই দেশখনৰ ভিতৰত আটাইতকৈ বেছি মেটাৰ্নেল মৰ্টেলিটি ৰেট প্ৰসূতি মৃত্যুৰ হাৰ আটাইতকৈ বেছি আমাৰ অসমত গতিকে প্ৰসূতি মৃত্যু আৰু ইনফেণ্ট মৰ্টেলিটি ৰেট দেশৰ ভিতৰত চতুৰ্থ তো এই দুইটাৰ এটা প্ৰধান কাৰণ হ'ল অপুষ্টিকৰ অৱস্থা এতিয়া এই যিটো খাদ্যৰ কথাটো উঠিছে মই অলপ আগতে আচলতে উপাধ্যক্ষ ডাঙৰীয়া আছিলে তেখেতৰ হাতত খাদ্যৰ পেকেটখিনি জমা দিছিলোঁ আমি কাৰণ সেই যিটো খাদ্য দিছে এই খাদ্যটো কোনেও নাখায় আনকি গৰুৱেও নাখায় সেই খাদ্যটো গতিকে একদম দম দম হৈ পৰি আছে আৰু এই খাদ্যটোৰ কাৰণে পইচা খৰচ কৰাৰ পৰিমাণটো কিন্তু কম নহয় মই হিচাপ হেৰিয়াত চাইছিলোঁ তাত দেখুৱাইছে যে এই খাদ্যটোৰ কাৰণে পইচা খৰচ কৰাৰ পৰিমাণটো হ'ল 887 কোটি টকা এবছৰত আপুনি ক্লিয়াৰিফিকেশ্যন কিবা যদি বিচাৰিব এতিয়া 887 কোটি টকা এইটো মানে এতিয়া ঠিকাদাৰবিলাকে এইটো ছাপ্লাই দিবলৈ পাই বৰ ফূৰ্তি পাইছে আগতে দাস নামৰ এজন ঠিকাদাৰে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো চলাইছিলে এতিয়া চাহিকে ধৰি কেইজনমান গোটেই ডিপাৰ্টমেণ্টটো এতিয়া চলাবলৈ লৈছে গতিকে এই গোটেই বস্তুটোক লৈ এটা এনকুৱাৰী হ'ব লাগে আৰু এনকুৱাৰী হৈ যাতে এই যিটো পেকেট খাদ্য এইটো বন্ধ কৰাৰ ব্যৱস্থা হ'ব লাগে এইটো 1 নম্বৰ 2 নম্বৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ কামটো নিয়মীয়া কৰিবৰ কাৰণে 2015 চনতে তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়াৰ ডাইৰেক্টৰ কলিতা ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰলৈ এটা বিশেষ প্ৰস্তাৱ প্ৰেৰণ কৰিছিলে আৰু তেতিয়াই অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ প্ৰশ্নটো উত্থাপন হৈছিলে গতিকে আজিৰ দিনটোত য'ত মানে আমাৰ অসমৰ মই ক'লোৱে মেটাৰ্নেল মৰ্টেলিটি ৰেট আৰু হেৰিয়াৰ ক্ষেত্ৰত সাংঘাতিক ওপৰত ইনফেণ্ট মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰত গতিকে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা মিনিমাম 15,000 আৰু 10,000 কৰি তেওঁলোকক কাম কৰাৰ সুস্থ পৰিৱেশ এটা দিবৰ কাৰণে যদি ব্যৱস্থা লয় তেতিয়াহ'লে মই ডেফিনেটলি প্ৰস্তাৱটো উঠাই ল'ম আৰু 3 নম্বৰ কণ্ডিশ্যন নেকি নিশ্চয় হয় হয় যদি সেইকেইটাক লৈ যদি ছেটিছফেক্টৰী উত্তৰ দিয়ে কিন্তু লাষ্ট এটা কথা আছে হয় লাষ্ট এটা ICDSৰ যিবিলাক অফিচ আছে ভাৰত আছে মন্ত্ৰী ডাঙৰীয়ানী ৰিপ্লাই দিছে যদি কিবা ক্লিয়াৰিফিকেশ্যন লাগে সেইটোহে মই কৈছোঁ আপোনাক হয় মই অলৰেডি ৰিপ্লাই দিলে আৰু এইটো নালাগে আৰু লাষ্ট ICDSৰ অফিচবিলাক ভাৰত আছে আপুনি উঠাই নল'বই নহয় যদি অধ্যক্ষ মহোদয় আই ৱান্ট টু নোট এ পইণ্ট আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ এটা ভুল তথ্য দিছে যিটো উইমেন মৰ্টেলিটি ৰেটৰ কথা কৈছে সেই ৰিপৰ্টটো 2020লৈকে আছিল 21ত সেই চেঞ্জ হৈছে তেখেতে সেইটো কথা মেনশ্যন কৰা নাই ঠিক আছে তো উঠাই ল'ব মন্ত্ৰী ডাঙৰীয়ানী অলপ ক'ব নেকি আপুনি যিখিনি তেওঁলোকে পইণ্ট আউট কৰিছে
গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে অধ্যক্ষ মহোদয় খোৱা খাদ্যৰ বিষয়ত মই ক্লিয়াৰ কৰি দিছোঁ কাৰণ গোটেইখিনি আপুনি যিটো 870 টকা দিলে সম্পূৰ্ণ সত্য তথ্য অধ্যক্ষ মহোদয় গোটেইখিনিত তাত আমি কিছুমান পাৰ্ট আছে কিছুমান তেওঁলোকক আমি কেন্দ্ৰবিলাকলৈ আমি ধন মোকলাই দিওঁ লজিষ্টিক ছাপৰ্ট দিওঁ তেনেকৈ মিলি এটা পৰ্চনহে আমি দিয়া হৈছে এই খাদ্য তাকো আমি এক্সপেৰিমেণ্টেলি প্ৰথমবাৰৰ কাৰণে দিছোঁ অধ্যক্ষ মহোদয় আগতে আমি কেতিয়াও দিয়া নাছিলোঁ এইবাৰ এক্সপেৰিমেণ্টেলি দিয়াৰ কাৰণে গাইডলাইনছত দিছোঁ তথাপি মই সদনক কৈছোঁ গোটেইখিনি আমি চাম মই প্ৰস্তাৱ লৈ আছোঁ যাতে ইয়াৰ পৰা যাতে এটা অসত্য মেছেজ এতিয়া নাযায় আৰু বাকীখিনি কৈছোঁ অধ্যক্ষ মহোদয় আমি কিমানখিনি অংগনবাদী কৰ্মী সহায়িকাখিনিক যিমানখিনি পাৰোঁ আমি তেওঁলোকক সহায় কৰি যাবলৈ আমি সদায় প্ৰস্তুত থাকিম ঠিক আছে ধন্যবাদ ছাৰ এইটো ছেটিছফাইড নহয় আমি সদন ছাৰ আমি আমাৰ উত্তৰ পোৱা নাই ছাৰ আমি ৱাকআউট কৰিছোঁ মাননীটো বঢ়াব লাগে ঠিক আছে ৱাকআউট কৰিলে ক্লিয়াৰলি বহাব লাগে নহ'লে আমি সদন ত্যাগ কৰিছোঁ মই এতিয়া মঞ্জুৰী প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ মঞ্জুৰী প্ৰস্তাৱটো হ'ল 2025 চনত 31 মাৰ্চত শেষ হ'বলগীয়া বছৰটোৰ কালচোৱাত কেতবৰ ব্যয় বহন কৰিবলৈ মঞ্জুৰী নং 39 নাৰী আৰু শিশু কল্যাণৰ ক্ষেত্ৰত ভাৰপ্ৰাপ্ত মন্ত্ৰীক 3,838 কোটি 21,24,000 টকা মঞ্জুৰ কৰিব লাগে যিসকল প্ৰস্তাৱটোৰ সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল দাবী মঞ্জুৰী ৰং 39টো গৃহীত কৰা হ'ল পাৰিত কৰা হ'ল এতিয়া আমাৰ সময় আৰু নাই এইটোৰ কাৰণে মই বাকী থকা সকলো দাবী মঞ্জুৰী সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল দাবী মঞ্জুৰী নং 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 41 42 43 44 45 46 47 49 50 51 52 53 54 55 56 57 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 89 আৰু 80 সদনৰ অনুমোদনৰ বাবে দাঙি ধৰিলোঁ যিসকল সপক্ষে আছে তেখেতলৈ কওক হয় যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 2024-25 বৰ্ষৰ উল্লেখিত দাবী মঞ্জুৰী গৃহীত কৰা হ'ল আৰু মঞ্জুৰী দাবী পাৰিত হ'ল এতিয়া মই দ্য আছাম এপ্ৰপ্ৰিয়েশ্যন নং টু বিল 2024লৈ আহিছোঁ বিধেয়কখন উত্থাপন আৰু বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনোৱাৰ পূৰ্বে সদনক জনাওঁ যে সন্মানীয় ৰাজ্যপাল মহোদয়ে 19/2/2024 তাৰিখৰ বাণীযোগে সংবিধানৰ অনুচ্ছেদ 2007 দফা নং 1 আৰু 3 অধীনত দ্য আছাম এপ্ৰপ্ৰিয়েশ্যন নং টু বিল 2024খন অসম বিধানসভাত উত্থাপন আৰু বিবেচনাৰ বাবে পৰামৰ্শ আগবঢ়াইছে এটা মাননীয় মন্ত্ৰী অধ্যক্ষ মহোদয় মই দ্য আছাম এপ্ৰপ্ৰিয়েশ্যন নম্বৰ 2 বিল 2024 সদনত উত্থাপন কৰিবলৈ অনুমতি বিচাৰিছোঁ প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাত সদনৰ সন্মতি আছেনে যিসকল সপক্ষে আছে তেখেতলৈ কওক হয় যিসকল বিপক্ষে আছে তেখেতলৈ কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল মাননীয় মন্ত্ৰী অধ্যক্ষ ডাঙৰীয়া মই দ্য আছাম এপ্ৰপ্ৰিয়েশ্যন নম্বৰ 2 বিল 2024 সদনত উত্থাপন কৰিলোঁ এতিয়া নেক্সট দ্য আছাম এপ্ৰপ্ৰিয়েশ্যন নং টু বিল 2024 বিবেচনাৰ বাবে উত্থাপন কৰিব অনাৰেবল মিনিষ্টাৰ আপুনি ফৰ কনচিডাৰেশ্যন আইটেম নম্বৰ 6 কি হৈছে কিয় ডাবল নাই বিবেচনাৰ বাবে আপুনি বিবেচনাৰ বাবে আছাম এপ্ৰপ্ৰিয়েশ্যন নম্বৰ 2 বিল 2024 খন বিবেচনা ক'লো বিবেচনা আপুনি তেতিয়া প্ৰস্তাৱ কৰিলে এতিয়া উত্থাপন কৰিলে এতিয়া বিবেচনা কনচিডাৰেশ্যন মই এতিয়া প্ৰস্তাৱটো বিবেচনাৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল দ্য আছাম এপ্ৰপ্ৰিয়েশ্যন নং 2 বিল 2024 বিবেচনাৰ বাবে লোৱা হওক যিসকল সপক্ষে আছে কওক হয়
যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া বিধেয়কখন দফাই দফাই বিবেচনাৰ বাবে লোৱা হ'ব বিধেয়কখনৰ দফা 2, 3 আৰু অনুসূচীখন সদনৰ অনুমোদনৰ বাবে দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল দফা 2, 3 আৰু অনুসূচীখন বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা 2, 3 আৰু অনুসূচীখন বিধেয়কখনৰ অংশ হ'ল মই এতিয়া বিধেয়কখনৰ দফা 1 নাম পৰিসৰ আৰু আৰম্ভণ সদনৰ অনুমোদনৰ বাবে দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল দফা 1 নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা 1 নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় বিত্তমন্ত্ৰী অধ্যক্ষ মহোদয় মই আছাম এপ্ৰপ্ৰিয়েশ্যন বিল নাম্বাৰ 2 বিল 2024 খন সদনত পাৰিত কৰাৰ বাবে উত্থাপন কৰিলোঁ এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম এপ্ৰপ্ৰিয়েশ্যন নং 2 বিল 2024 পাৰিত কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল বিধেয়কখনো পাৰিত কৰা হ'ল এইটো কি এতিয়া আইটেম নম্বৰ 7 আমাৰ ৰুল 50 অধীনত এতিয়া আলোচনা আছে শ্ৰী ভাস্কৰ জ্যোতি বৰুৱা short duration discussion Speaker sir under rule 50 of the rules of procedure and conduct of business in Assam Legislative Assembly, I beg to raise the following matter of urgent public importance and want to draw the attention of the Minister in charge of Science, Technology and Climate Change. Explanatory note ase, Assam is facing a lot of environmental hazards over the decades. Gradual deforestation, illegal mining, falling of trees to use as timbers illegally have changed our environment. The ecological balance of nature is widening day by day. Especially the increase of carbon by virtue of illegal mining and deforestation of hills has added fuel towards carbon credit. Government of India has aimed at making India carbon neutral like many countries of the world. Coal India Limited's permit for mining has expired in 2003. The renewal is pending. The present mining going on is totally illegal and due to open cast mining, the whole Patkai Hills scenario has changed. Surface carbon deposit has increased. So we need to have a serious discussion on this topic and find ways towards achieving carbon neutral goal even before 2050. মই অধ্যক্ষ মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰি কাৰ্বনৰ ওপৰত এটা মই কথা ক'ব খুজিছোঁ যে কাৰ্বন আমাৰ ভূপৃষ্ঠত আমি 4টা ফৰ্মত পাওঁ এটা হৈছে ব্লেক কাৰ্বন ব্ৰাউন কাৰ্বন ব্লু কাৰ্বন এণ্ড গ্ৰীণ কাৰ্বন এতিয়া যেতিয়া আমি ব্লেক কাৰ্বন বুলি কওঁ ব্লেক কাৰ্বনটো নৰ্মেলি আমাৰ যেতিয়া আমি কয়লা জ্বলাওঁ গাড়ী চলাওঁ যিটো আমাৰ ডিজেল ফুয়েল যিটো এম্বাছন হয় তাৰ ফলত আমাৰ এই কাৰ্বন আমাৰ সৃষ্টি হয় দ্বিতীয়তে আমাৰ যিটো ব্ৰাউন কাৰ্বন আমাৰ উদ্ভিদ জাতীয় যিবিলাক আমাৰ গছ গছনি আছে খেৰ আছে আমাৰ নৰা বা এনেকুৱা ধৰণৰ আমি জ্বলালে তাত ব্ৰাউন কাৰ্বনটো হয় এইখিনি আমাৰ পৃথিৱীত কাৰ্বনটো বঢ়ায় অন্য হাতেদি আমি সাগৰৰ পৰা পানীৰ পৰা তাত যিবিলাক জলীয় উদ্ভিদ থাকে জল উদ্ভিদ সেইবিলাকৰ পৰা আমি গ্ৰীণ কাৰ্বন আমি মানে ব্লু কাৰ্বনটো আমি পাওঁ যিটো আমাক লাগে ঠিক তেনেকৈ গছৰ পৰা উদ্ভিদৰ পৰা আমি গ্ৰীণ কাৰ্বনটো পাওঁ যিখিনি আমাক লাগে এতিয়া গোটেই কাহিনীটো হৈছে আমাৰ কাৰ্বন নিউট্ৰেল মানে কি আমি আমাৰ সমস্যাটো হৈছে যে মানুহে আমি অক্সিজেনটো লৈছোঁ কাৰ্বনটো এৰি দিছোঁ গছে কাৰ্বন লৈছে অক্সিজেনটো আমাক দি দিছে এতিয়া এই তাৰতম্যটোত যে খেলি মেলি হৈছে আমাৰ দেশখন আগুৱাই আমাৰ সায়েন্সে আমাক যেনেকৈ আগুৱাই লৈ গৈছে আমি আগবাঢ়ি গৈছোঁ নতুন নতুনকৈ মেচিনেৰী আহিছে বিভিন্ন ধৰণৰ এফৰেষ্টেশ্যন হৈছে মাইনিং হৈছে এইবিলাকৰ ফলত আমাৰ কাৰ্বনটো আমাৰ বাঢ়ি গৈছে কিন্তু আমি এতিয়া কাৰ্বনটো বহি যোৱাৰ কাৰণে মানুহৰ হিউমেন ৰেচটো জীয়াই থাকিবৰ কাৰণে আমাৰ প্ৰব্লেম হৈছে
সেইকাৰণে আমি যদি এই গ্ৰীণ আৰু ব্লু কাৰ্বনটো আমি বঢ়াই দিওঁ আৰু আমাৰ যিটো ফসিল ফুয়েল আমি জ্বলোৱাৰ পৰা আৰম্ভ কৰি আমাৰ যিবোৰ আমাৰ কাৰ্বন এমিশ্যনৰ যিবোৰ আমাৰ মই কৈ গ'লোঁ ইতিমধ্যে আপোনাৰ ডিজেল বা পেট্ৰল বা খৰি চৰি জ্বলোৱা এইবিলাকো যদি আমি অলপ কমাই দিব পাৰোঁ তেতিয়া দুইটাই আমাৰ গোটেই স্কুৱেৰ আপ হৈ যাব তেতিয়া আমাৰ এই কাৰ্বনৰ আমাৰ সমস্যাটো আমাৰ সমাধান হ'ব ইয়াৰ লগতে আমাৰ কেইটামান কথা মই কৈ গৈছোঁ এতিয়া আমাৰ পাটকাই হিলছত কি হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ 2003 চনত আমাৰ কোল ইণ্ডিয়াৰ মাইনিংটো শেষ কিন্তু আপোনালোকে দেখিছে ৰাতি ৰাতি কিমান আমাৰ ডাঙৰ এটা অপাৰেশ্যন কয়লাৰ আমাৰ হৈ আছে বিভিন্ন সময়ত আমাৰ আহিছে এতিয়া পাটকাই হিলছত যিটো অ'পেন কাষ্ট মাইনিং হৈছে মানে আমাৰ মই দেখিছোঁ আৰু মেঘালয়লৈ আপুনি যেতিয়া চেৰাপুঞ্জীলৈ যাব দেখিব ৰাস্তাৰ ওপৰতে কয়লাৰ ৰাস্তাৰ ওপৰতে মানে কয়লাই হৈ আছে গতিকে সেইবিলাকৰ পৰা কি হৈছে আমাৰ মাইনিংটো চলিছে সেই মাইনিংটো আমাৰ ইমিডিয়েটলি বন্ধ হ'ব লাগে আৰু যদি আপোনাৰ লিগেলাইজড মাইনিং হয় তেতিয়া আমি টানেল কৰি পেলাই যিটো প্ৰপাৰ যিটো মাইনিং ৱে তেতিয়া যদি আমি তেনেকৈ কৰোঁ তেতিয়া সেই পানী মিক্স হৈ পেলাই বস্তুবোৰ আমাৰ মাজলৈ নাহে এতিয়া আজি কেইদিনমান আগতে বাৰ্টাৰ ৱাটাৰ মোৰ এজন মোৰ বন্ধু তেওঁ দুইজনে IITৰ মানুহ তেওঁলোক এতিয়া USAত থাকে এই সংস্থাটোৰ লগত লাগি থাকে পানী তেতিয়া মই তেখেতক সুধিলোঁ যে আপোনালোকে যিটো বটলৰ পানী আমি খাওঁ এই যে বেমাৰবোৰ বাঢ়িছে বটলৰ পানীত সাংঘাতিক ধৰণৰ আমাৰ কণ্টামিনেশ্যন আছে কিন্তু মোক ক'লে যে বিছলেৰীৰ পানীটো অলপ চলপ ভাল কিন্তু মোক ক'লে যে ব্ৰহ্মপুত্ৰৰ পৰা যদি আমি পানী লৈ পেলাই যদি আমি বটলিং প্লাণ্ট খোলোঁ কি হ'ব কৈছে ব্ৰহ্মপুত্ৰৰ পানীটো আৰু ডেঞ্জাৰাছ ব্ৰহ্মপুত্ৰত এতিয়া ইমানেই পানী কণ্টামিনেশ্যন হৈছে মানে আমাৰ যিবিলাক ধৰক ৱেষ্টবিলাক আছে বা অন্যান্য আমি আণ্ডাৰগ্ৰাউণ্ড পানী মই যিটো সদায় বিধানসভাত মই কৈ আছোঁ যে আমাৰ খেতি আমাৰ ভাল হ'ব লাগে আমাৰ নেচাৰেল চ'ৰ্চৰ পৰা আমাৰ ইৰিগেশ্যন হ'ব লাগে সেইদিনা মই ক'বলৈ মই সময় নাপালোঁ যোৱাকালি আজি কথাখিনি মই উল্লেখ কৰিছোঁ অকণমান সুবিধা পাই মোক সময়টো দিয়ক এতিয়া কি হৈছে আমাৰ এই গছ গছনিটো আমাক লাগিব গছ গছনি লাগিবলৈ হ'লে আমাৰ গোটেই পথাৰখন আমি ভাবিছোঁ যে গোটেই 12 মাহ আমি গ্ৰীণ কৰি ৰাখোঁ 12 মাহ গ্ৰীণ কৰি ৰাখিবলৈ হ'লে আমাক ইৰিগেশ্যন লাগিব কিন্তু ইৰিগেশ্যনটো এনেকুৱা আমি তলৰ পৰা ভূগৰ্ভৰ পৰা আমি যিমানে পানী উঠাওঁ বহুত জেগাত আৰ্ছেনিক নাই বহুত জেগাত আৰ্ছেনিক আছে সেই আৰ্ছেনিক থকা পানীবিলাক কি হৈছে সেইবিলাক নিগৰি নিগৰি গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে বা অন্যান্য নদীত পৰিছে উপনৈবিলাকত পৰিছে পৰি পেলাই গোটেই ব্ৰহ্মপুত্ৰৰ পানীবোৰ আমাৰ কি হৈছে এতিয়া আৰ্ছেনিকেৰে একেবাৰে ভৰ্তি হৈছে সেইটো সেই চাইণ্টিষ্ট দুজনে মোক এতিয়া ক'লে আৰু ঠিক তেনেকৈ এতিয়া আমি ইৰিগেশ্যনৰ কথা কৈছোঁ আজি আমাৰ পথাৰবিলাকত যদি আমাৰ খেতি হয় বহুত গ্ৰীণ হৈ থাকিব তাৰ পৰা আমাৰ কি হ'ব আমি গ্ৰীণ কাৰ্বনটো আমি তাৰ পৰা পাম সেইটো কৰিবলৈ হ'লে মই কৈছোঁ আমাৰ চৰকাৰে এইটো এটা ব্যৱস্থা ল'ব লাগে আমাৰ ইমানবিলাক পানীৰ সুবিধা আছে আমাৰ পানী যেনেকৈ আজি নদীৰ পানী আজি আমি ফিল্টাৰ কৰি পেলাই আমি খাইছোঁ সেই পানীখিনি আমি কি কৰিব লাগে আমি যদি ডাঙৰ আমাৰ পইচাটো আমাৰ চৰকাৰে ব্যৱস্থা কৰিব পইচাটো আছেই মোটামুটি গতিকে এইখিনি আমাৰ মানুহখিনি জীয়াই থাকিবৰ কাৰণে এই যদি কামটো আমাৰ পানীখিনি ইৰিগেশ্যনখিনি যদি আমি কৰোঁ নদীৰ পানীৰে তেতিয়া আমাৰ খেতিখিনি 12 মাহ যদি খেতি হয় তেতিয়া আমাৰ সমস্যাটো কি হ'ব ইয়াৰ লগত এটা ডাঙৰ কথা মই ক'বলৈ আপোনালোকক কৈ গৈ আছোঁ আজি যে বাহিৰৰ পৰা যে আমাৰ চাউলবোৰ আহিছে চাউলবিলাক যেতিয়া সিজাই দিয়ে চাউল হৈ যায় আমি খাই দিওঁ তাৰ পৰা 50% কাৰ্বন আমাৰ আহি যায় আমি যদি 1 লাখ টন যদি বা আমি 10 লাখ টন যদি আমি চাউল যদি বাহিৰৰ পৰা আনিছোঁ আমি ঘেঁহু যদি আনিছোঁ এনেকুৱা খাদ্য সামগ্ৰী বনাই দিয়াৰ পাছত সি গৈ পেলাই তাৰ 50% কাৰ্বন আমাৰ ষ্টেটখনত ডিপজিট হয় গতিকে আমি যদি নিজৰ ইয়াতে খেতি কৰি আমি বাহিৰৰ পৰা চাউল বিশেষকৈ ঘেঁহুটো আমাৰ ইয়াত নহয় ঘেঁহু হ'লেও এই মইশ্চাৰৰ কাৰণে ঘেঁহুটো ৰাখিব নোৱাৰি কাৰণ মই নিজেই ঘেঁহু 3-4 বাৰ কৰি পেলাই মই ৰাখিব নোৱাৰিলোঁ মানে বৰষুণ আহি যায় বৰষুণ আহি যোৱাৰ লগে লগে ঘেঁহুখিনি তিতি যোৱাৰ পিছত আৰু তাৰ সেই মইশ্চাৰ কণ্টেণ্টত ঘেঁহুটো বেয়া হৈ যায় কিন্তু অন্ততঃ চাউল যদি আমি বাহিৰৰ পৰা ননাকৈ আমি ছেল্ফ ছাফিচিয়েণ্ট হ'ব পাৰোঁ তেতিয়া কাৰ্বনৰ পৰিমাণ যিখিনি চাউল আনো তাৰ লগত যিখিনি 50% কাৰ্বন যিটো আমাৰ ইয়াত প্ৰডিউচ হয় সেই কাৰ্বনটো কমচে কম আমি নাইকিয়া কৰিব পাৰিম ইয়াৰ লগতে কিছুমান কথা আছে এতিয়া ধৰক আমাৰ এতিয়া পৰিৱেশৰ লগত আমি কিছুমান কথা ক'ব লাগিব এতিয়া আমাৰ হাতীও আমাৰ পৰিৱেশৰ জীৱ জন্তুবিলাকৰ লগত আমাৰ লগত এটা সম্বন্ধ আছে এতিয়া হাতী আমি মাজতে ময়ো বহুতবাৰ ইয়াত হাতীৰ খেদিবৰ কাৰণে মই ব্যৱস্থা কৰিলোঁ